মই তেতিয়া দাদাক সুধিছিলোঁ, দাদা মোৰ কেৰেক্টাৰটো কোন হয়? দাদাই ক'লে এইটো তই হয়, যিহেতুকে মই তোক মোৰ বুলি জানো সৰুৰ পৰা, চ' মই হৈ থাকিবি তই। আৰু কিছুমান চিৰিয়াছ মানে মুহূৰ্তও গৈছে য'ত দাদাই সঁচাই কান্দিছে, অভিনয় কৰা নাছিলে। প্ৰথম খবৰটো তোমাক কেনেকৈ হিট কৰিছে? প্ৰথম খবৰটো মোৰ লাগিছিল যেন মই সপোন দেখি আছোঁ, মই এতিয়া অন্ধ, মই কিন্তু এতিয়া একো নেদেখোঁ। আৰু দাদাই নিজেই কৈছিলে যে এই কেৰেক্টাৰটোৰ পৰা মই ওলাই যাম আৰু লাহে লাহে। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে, মই যেতিয়া শুনিছোঁ মোৰ লগতে মোৰ পেৰেণ্টছ সকলোবোৰ চখ, আমাৰ অসমবাসীৰ গোটেই জুবিন অনুৰাগী গোটেই বিশ্বজুৰি পাগল হৈ গৈছোঁ আমি। এয়া কি শুনিলোঁ? দাদা যিহেতুকে ৰজা আছিলে, বৌ সদায় ৰাণীৰ নিচিনাই জীয়াই থাকিব আমাৰ লগত। বৌয়ে গোটেই মানে গৈ লোকেশ্যন গৈ নোপোৱাৰলৈকে জুবিন দাক চিধা কৰি নিপিন্ধোৱাৰলৈকে শান্তি হোৱা নাই মানে। মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আসি একেথৰে, মোৰ মন মোৰ বুকুত আছে একে না না না। মোৰ মন দুচকুত অসহায় অকলশৰে, মোৰ স্পৰ্শ মোৰ আকাশ আসি একেথৰে, মোৰ মন মোৰ বুকুত। শব্দৰ মজিয়ালৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। জুবিন দাক আৰু অলপমান ওচৰৰ পৰা চাবলৈ বুজিবলৈ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস জয় জুবিন দা। আজি জুবিন দাৰ শেষৰ যি সপোন, শেষৰ দিন কেনেকুৱা আছিলে, শেষৰ মাহবোৰ কেনেকুৱা আছিলে, কি কৰিছিলে ৰৈ ৰৈ বিনালেত, কেনেকৈ শ্বুটিং কৰিছিলে, তাৰে ভিতৰৰ কথা তাকে জানিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ মৌচুমী আলিফাক। স্বাগতম জনাইছোঁ শব্দৰ মজিয়ালৈ জয় জুবিন দালৈ। জুবিন দাই যিহেতুকে মৌ বুলি মাতিছে, সেয়েহে এণ্টায়াৰ পডকাষ্টটোৰ এই সময়খিনিত মৌ বুলিয়ে সম্বোধন কৰিবলৈ সুখী হ'ম। যদিও তোমাৰ নাম মৌচুমী, কিন্তু মৌ বুলি যিহেতুকে জুবিন দা আজি আমাৰ মাজত কায়িকভাৱে নাথাকিলেও এটা নাম তোমাক দি গৈছে, এটা চিনাকি দি গৈছে, তো সেই চিনাকিটোৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। আৰু শেষৰ ফালত জুবিন দাৰ শেষৰ সময়ত মানুহে কয়, শেষৰ সময়ত মানুহে কিছুমান এনেকুৱা কথা কয়, সেইখিনি সময়ত ধেমালি যেন লাগে বা সেইটো অস্বাভাৱিক যেন লাগে বা সেইটো কি কথা ক'লে মানুহে হয়তো বুজি নাপায়, কিন্তু শেষৰ সময়ত মানুহবোৰে এনেকুৱা কিছুমান কথা কয়, পিছতহে বুজি পাওঁ, পিছতহে ৰিয়েলাইজ কৰোঁ যে সেইটো ইমান ডাঙৰ কথা কৈ গৈছিলে বা সেনেকুৱা ধৰণৰ কথা কৈ গৈছিলে। চ' শেষৰ সময়কণ পোৱাটো এটা ডাঙৰ কথা। যিহেতুকে যিমান দূৰ আমি জানো, জানুৱাৰীৰ পৰা এপ্ৰিল মে'লৈকে হয়তো 2025ত চিনেমাখনৰ শ্বুটিং হৈ আছিলে। সেই এণ্টায়াৰ টাইমটো তুমি পাইছা, মানুহজনক পাইছা, বুজিবলৈ চেষ্টা কৰিছা, যদিও আগৰ পৰা পাইছিলা। মই ৰৈ ৰৈ বিনালেৰ অলপ প্ৰি কণ্টেক্সটখিনি প্ৰথম জানি ল'ব বিচাৰিছোঁ, কেনেকৈ আৰম্ভ হৈছে, কি আছিল তোমাৰ কাৰণে ৰৈ ৰৈ বিনালে? পোনপ্ৰথমে দাদা আপোনাক ধন্যবাদ জনাইছোঁ মোক ইমান সুন্দৰ এটা পডকাষ্টলৈ আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু প্ৰথম যিটো আপুনি ক'লে যে মোক আপুনি গোটেই পডকাষ্টটোত চিনাকি দিবলৈ বিচাৰিছে, আচলতে বহুতে নাজানে যে মোৰ সম্পূৰ্ণ নামটো মৌচুমী আলিফা। মই সেইটো আগতেও কৈছোঁ, আন পডকাষ্ট বা ইণ্টাৰভিউজসমূহতো কৈছোঁ যে দাদাই মোক যেতিয়া প্ৰথম লগ পাইছিলে, মোক যেতিয়া নামটো সুধিছিলে, মই যেতিয়া দাদাক কৈছিলোঁ যে মোৰ নামটো মৌচুমী আলিফা, তেতিয়া দাদাই 2 ছেকেণ্ডমান ৰৈছিলে আৰু তাৰে 2 ছেকেণ্ডৰ পাছতে দাদাই নিজেই ক'লে অ'কে মৌ। সেইদিনাৰ পৰা যিটো নাম দিছিলে মৌ বুলি,
একেবাৰে শেষ মুহূৰ্তলৈ দাদাই মোক মৌ বুলিয়ে পৰিচয় কৰিলে বা দাদাই মোক মৌ বুলি মাতিছিলে ইনফেক্ট চিনেমাখনতো ৰৈ ৰৈ বিনালেতো দাদাই মোক মৌ হিচাপে কেৰেক্টাৰটোৰ নামটো দিলে চ' দাদাই চাগে মৌ বুলিয়ে ভাবিছিলে তেনেকুৱা ধৰণৰ কেৰেক্টাৰটো মোক দেখিছিলে বা নাজানো মৌচুমী আলিফা বুলিতো কেতিয়াও মাতি নাপালে দাদাই মৌ বুলিয়ে সদায় মাতিলে মৰমত সৰুৰ পৰা যিহেতু পাইছিলে সেইখিনিয়ে কথা আৰু দাদাৰ লগত মই মোৰ প্ৰথমখন চিনেমা কৰিব পাই মই নিজকে বহুত সৌভাগ্য বুলি ভাবোঁ চাগে মই কিবা ভাল কাম কৰিছিলোঁ সেইবাবে আমাৰ ভগৱানৰ লগত মই মোৰ প্ৰথমখন চিনেমা মই কৰিবলৈ পালোঁ যদিও মই অভিনয়ৰ লগত বহুত সৰুৰ পৰা জড়িত হৈ আছিলোঁ দাদাই কিবা হয়তো দেখিছিলে মোৰ অভিনয় ভাল পাইছিলে দাদাই আৰু নিজেই কথা দিছিলে আজি ইমান বছৰ আগত সেই কথা দাদাই ৰাখিলে আৰু দাদাই এটা কথা সদায় কৈছিলে যিটো মানে ভবা নাছিলোঁ যে ইমান বেছি চিৰিয়াছলি দাদাই সেই কথামতে বস্তুখিনি হ'বও পাৰে দাদাই সদায় কৈছিলে বা চিনেমাখনতো এটা ডায়লগ আছে মই সময়লৈ ভয় কৰোঁ সেই কথাটো দাদাই কৈছিলে অফ কেমেৰাটো আছেই চিনেমাখনত সৰি অন কেমেৰাটো আছেই চিনেমাখনত কিন্তু অফ কেমেৰাও প্ৰায় এই কথাটো দাদাই কৈছিলে মই সময়লৈ ভয় কৰোঁ আৰু এনেকুৱা বহুতো ডায়লগছ চিনেমাখনত দেখিছে ৰাইজে ইতিমধ্যে ৰৈ ৰৈ বিনালেত যিসমূহ কেৱল ডায়লগ নাছিলে কিন্তু দাদাই নিজৰ ৰিয়েল লাইফত সেইসমূহ কথা কৈছিলে চ' এখন কেৱল চিনেমা বুলি ক'লে ভুল হ'ব মোৰ বাবে আৰু ইনফেক্ট দাদাৰ বাবে কাৰণ বহুত বছৰ আগৰ পৰা দাদাৰ যিহেতুকে পৰিকল্পনা আছিলে কিমান বছৰ আগৰ পৰা দাদাই ভাবি থৈছিলে ৰৈ ৰৈ বিনালে ছবিখন দাদাই কৰিব আৰু ফাইনেলি হ'ল চ' দাদাৰ সপোন বুলি ক'ব লাগিব আৰু ময়ো ভাবোঁ মোৰো এটা সপোন মইতো ভবা নাছিলোঁ যে দাদাৰ লগত মই কেতিয়াবা অভিনয় কৰিবলৈ পাম মোৰ সপোন আছিলে যে দাদাৰ লগত মই কেতিয়াবা যদি ইন কেছ গীত গাবলৈ পাৰোঁ চ' সেই সপোনটো মোৰ সম্পূৰ্ণ হৈছিলে মই বহুত পডকাষ্টতেই কৈছোঁ আৰু আজি ইয়াতেও মই ক'বলৈ বিচাৰিম সেইটো সপোন মোৰ সম্পূৰ্ণ হৈছিলে 2019ত দাদাৰ লগত মই এটি গীত গাইছিলোঁ লাহৰী বুলি গীতটো যেতিয়া গাইছিলোঁ দাদাই গীতটো শুনিলে মোৰ অভিনয় দেখিলে তেতিয়া দাদাই মোক নিজেই ক'লে যে তই গীত ইমান সুন্দৰ গাৱ লগতে অভিনয় খুব ভাল কৰ চ' তই মোৰ লগত মোৰ চিলা এলবামখনত এটা গীতত অভিনয় কৰিব লাগিব তাৰপাছত আমি জানো তাৰপাছত তেনেকৈ দাদাই ক'লে মইতো খুব এক্সাইটেড লগতে মই খুব নাৰ্ভাছ কাৰণ দাদাৰ নিচিনা ব্যক্তি মানে এজনে মোক তেনেকুৱা এটা কথা কৈ দিলে মই খুব নাৰ্ভাছ হৈ গ'লোঁ মই পাৰিম নে নোৱাৰিম গীত হ'লেও মোৰ বাবে বহুত ডাঙৰ কথা দাদাৰ লগত গীত গাবলৈ পাইছোঁ একজেক্টলি আৰু তাৰপাছত অভিনয়ৰ কথা দাদাই নিজেই ক'লে মই ঠিক আছে দাদা মই চেষ্টা কৰিম তাৰপাছত 2021ত এটি খুব সুন্দৰ গীত দাদাৰ কম্প'জিশ্যনত আহিলে মনৰে কইনা মোৰ সেই গীতটিত মই দাদাৰ লগত পোনপ্ৰথমৰ বাবে অভিনয় কৰিছিলোঁ আৰু সেই গীতটোত আছে বহুত কিবা কিবি আমাৰ চলিছিলে অফ স্ক্ৰীন দাদাই দেখিছিলে দাদাই খুব বেছি বস্তুবোৰ অবজাৰ্ভ কৰে ন'টিছ কৰে কোনে কি কৰিছে কি ধৰণৰ অভিনয় বা কি ধৰণে বস্তুবিলাক এডাপ্ট কৰিছে সেই বস্তুবোৰ দাদাই খুব বেছি অবজাৰ্ভ কৰে চ' সেই সময়ত দাদাই অবজাৰ্ভ কৰিলে আৰু সেইটো সময়তে আমাৰ মনৰে কইনা শ্বুটিঙৰ সময়তে দাদাই কথা দিছিলে যে তই মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোৰ লগত অভিনয় কৰিব লাগিব কিন্তু মই কৰিলোঁ দাদাৰ সৈতে দাদাই মোক সেইকণ সুযোগ দিলে আই এম ভেৰি লাকি চ' সেইটোৱে আমাৰ ৰৈ ৰৈ বিনালে হ'ল জানুৱাৰীৰ পৰা হৈছিলে শ্বুটিং আমাৰ আৰম্ভ আৰু এপ্ৰিলত শেষ হ'ল কিমান মানে 19ৰ পৰা তুমি 2019ৰ কথা কৈ আছা ন এইখিনি 2019ত মনৰে কইনা তেতিয়াৰ পৰা যেতিয়া বিল্ড আপ হৈ আছিল ন এনেকুৱা ধৰণৰ হ'ব বা সেই হৈছিলে সেই প্লেনিংবোৰ কিমান আছিলে 19, 20, 21, 22, 23, 24, 25 মানে 6 বছৰ দাদাৰ প্লেনিংটো তাৰ আগতে আছে কিন্তু এই 6 বছৰে কিবা কথা বতৰাটো হৈছিলে বা কেনেকুৱা হৈছিলে বা এইটো হ'ম বা তোমাক যেতিয়া কাষ্ট কৰিছে বা যেতিয়া তুমি ফাইনেল গম পাইছা যে কৰিম তাৰ আগৰ এটা প্ৰিপেৰেশ্যন থাকে কেৰেক্টাৰটো বিল্ড আপ কেনেকুৱা হ'ব তোমাক কেনেকুৱা ধৰণৰ ব্ৰিফিং কৰিছিলে কি জনাইছিলে সেই কেৰেক্টাৰটো এনেকুৱা হ'ব বা দাদাৰ চৰিত্ৰটো এনেকুৱা হ'ব তোমালোকৰ চৰিত্ৰটো এনেকুৱা ধৰণৰ এটা ৰূপ ল'ব লাগিব কিবাটো প্লেনিং বা কেনেকুৱা ধৰণৰ সেইবোৰ মুহূৰ্ত কেনেকুৱা আছিলে হয় মানে মই দাদা ক্লাছ 8ত পাইছিলোঁ আৰু 2019ত মোৰ ফাৰ্ষ্ট অভিনয় আছিলে সৰি গীত আছিলে দাদাৰ লগত মই গীত গাইছিলোঁ 2019ত আৰু ফাৰ্ষ্ট অভিনয় আছিলে 2021ত চ' তাৰে সৰুৰ পৰা মই দাদাক যিহেতু চিনি পাওঁ কিন্তু কামবোৰ আৰম্ভ হৈছিলে 2019ৰ পৰা
চ' মই যিহেতু আগতেও ক'লোঁ যে দাদাই খুব অবজাৰ্ভ কৰে বস্তুবোৰ মই কোনটো বস্তুত ভাল বা মোৰ কোনটো বস্তুত স্কিল আছে সেই বস্তুবোৰ দাদাই কেৱল মোৰ বুলিয়ে নহয় দাদা যিসকল ব্যক্তিক সুযোগ দিছে বা প্লেটফৰ্ম এখন আগবঢ়াই দিছে সকলোৰে বস্তুবোৰ দাদাই খুব সুন্দৰভাৱে অবজাৰ্ভ কৰে আমি খুব সকলোৱে সেই কথাটো জানো আৰু ঠিক তেনেধৰণে দাদাই আগুৱাই লৈ যায় চ' মোক চাগে দাদাই ঠিক তেনেধৰণে দেখিলে আৰু যেতিয়া ৰৈ ৰৈ বিনালে কথা ক'লে প্ৰথম মোক কৈছিলে 2021ত যিহেতুকে মই ইতিমধ্যে ক'লোঁ মনৰে কইনা শ্বুটিঙৰ সময়ত চ' তেতিয়া আমাৰ চিন আছিলে এটা মনৰে কইনা গীতটো যিসকলে চাইছে তেওঁলোকে গম পাব হস্পিটেল চিন এটা আছিলে তাত দাদাই হস্পিটেলত থাকে এক্সিডেণ্ট এটা দাদাই ফেচ কৰে আৰু হস্পিটেলত থাকিবলগীয়া হয় চ' সেই চিনটোত দাদাই মোক কৈছে যে তই এই চিনটোত যি কৰ তোৰ নিজৰ ইচ্ছা খুব ট্ৰেজেডি মানে এইটো চিন এতিয়া তই কান্দ এইটোত কিবা ক মানে খুব দুখ লাগিব লাগে আমি এইটো তাত মানে ইনচাৰ্ট কৰি দিম ভিডিঅ'টোত চ' আমি যেতিয়া দাদাক তেনেকুৱা এটা পৰিস্থিতিত দেখোঁ আমিতো কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ দাদাৰ কিবা গা অসুস্থ হ'লে আমি গোটেই পাগলৰ নিচিনা হৈ যাওঁ গোটেই জুবিন অনুৰাগী বা আমি অসমবাসীয়ে আৰু তেনেকুৱা এটা চিন মই যেতিয়া নিজৰ চকু সন্মুখত দেখিছোঁ হয় মই যেতিয়া দেখিছোঁ যে দাদা হস্পিটেল বেডখনত তেনেকৈ পৰি আছে মনৰে কইনা চিনটোত মোৰ অনেষ্টলি বহুত দুখ লাগিছিলে সেইটো সময়ত আৰু মই যেতিয়া একশ্যন বুলি ক'লে তেতিয়া মই সেই চিনটোত সোমাই গ'লোঁ মই একচুৱেলি সেইটো শ্বুটিং বুলি ভবা নাছিলোঁ মোৰ এনেকুৱা লাগিছে যেন কিবা ৰিয়েল এইটো চলি আছে মোৰ সন্মুখত মই তেতিয়া কৈছিলোঁ তুমি মোক এবাৰটো মৌ বুলি মাতা কি হ'ল তোমাৰ এবাৰটো তুমি মোলৈ চোৱা চ' তেনেকুৱা ধৰণৰ মানে ডাইলগছ বা তেনেকুৱা ধৰণৰ মোৰ কথা ওলাই গ'ল মোৰ মুখৰ পৰা চ' চিনটো যেতিয়া কাট হ'ল দাদাই তেতিয়া হাঁহি কৈছে এইটোতো আমাৰ এলবামৰ শ্বুটিং চলি আছে তইতো চিনেমা বনাই দিলি দাদাই তেতিয়া তেনেকৈ ক'লে আৰু মোৰ খুব হাঁহি উঠিলে আৰু লগৰ যিসকল আমাৰ টিম মেম্বাৰ্ছ আছিলে তেওঁলোকেও খুব মানে গোটেইবোৰ ছিৰিয়াছ এটা এনভাইৰনমেণ্ট আছিলে আৰু দাদাই খুব বস্তুবোৰ পজিটিভলি লয় আৰু তেতিয়া দাদাৰো খুব হাঁহি উঠিলে আৰু তইতো চিনেমা বনাই পেলালি ডাইলগছ সোমাই দিলে ভাল কৰিছ তো তেনেকুৱা ধৰণৰ চ' আই থিংক দাদাই সেই বস্তুটো ন'টিছ কৰিছে অবজাৰ্ভ কৰিছে তাৰপাছত সেইটো গ'ল আমাৰ তাৰপাছত এনেকৈ বেলেগ চিনছবোৰ আছিলে মই কি ধৰণে নৃত্য কৰিছোঁ আমাৰ ডান্সো আছিলে মনৰে কইনা গীতটোত চ' তাত মই ডান্সো কৰি আছিলোঁ অল টোটেল আমাৰ 14 ডেইজৰ স্কেডিউল আছিলে মনৰে কইনা গীতটিৰ তেজপুৰত হৈছিলে গুৱাহাটীত হৈছিলে সোণাপুৰ তেনেকৈ বিভিন্ন ঠাইত হৈছিলে আৰু ইনফেক্ট মোৰ মা আছিলে সেই শ্বুটটোত আৰু এতিয়াও থাকে মোৰ শ্বুটত চ' শ্বি ইজ মাই ষ্ট্ৰেংথ ক'বলৈ গ'লে আৰু পাপা যিহেতুকে মোৰ হি ইজ ইন টু পুলিচ চ' তেনেকৈ থাকিব নোৱাৰিবি চ' মাম্মী থাকে আৰু চ' তেনেকৈ মাও আছিলে চ' এটা চিন আছিলে আমি তেজপুৰত কৰি আছিলোঁ ডান্সৰ ছিকুৱেঞ্চ এটা আছিলে চ' সেই ডান্সৰ ছিকুৱেঞ্চটোত মাম্মী তাৰপাছত জুবিন দা আৰু বাকী টিম মেম্বাৰ্ছবোৰ বহি আছিলে মই ইন ফ্ৰণ্ট অফ দ্য কেমেৰা চিন দি আছিলোঁ তাৰপাছত মই ডান্সৰ চিন কেইটামান দি আছিলোঁ আমাৰ শচীন দা আছিলে কৰিগ্ৰাফিত চ' তেতিয়া দাদাই মাক কৈছিলে যে তাইক মই এটা ছাৰপ্ৰাইজ দিম তাইক নকবি তাইক মোৰ চিনেমাত থাকিব লাগিব তাই অভিনয় কৰিব লাগিব চ' আৰু সেই কথাটো মোক মায়ে কোৱা নাছিলে জানেনে মই গম পোৱা নাই সেইটো কথা তেজপুৰৰ পৰা আমি আহিলোঁ শ্বুটিং শেষ হ'ল তেজপুৰৰ আৰু একেবাৰে শেষৰটো দিন আৰু মনৰে কইনা পানীখাইটিত হ'ব আৰু সেইদিনা শ্বট সেইদিনাখন দাদাই হুইল চেয়াৰখনত বহি থাকে মই দাদাৰ ওচৰলৈ দৌৰি যাওঁ তাৰপাছত সেই দৌৰি গৈ দাদাৰ ওচৰত বহি মানে মই এটা আঙুঠি পিন্ধি থাকোঁ সেই আঙুঠিটো মই খুলি দিব লাগে মানে মোৰ এংগেজমেণ্ট হোৱা দেখায়তো চ' মই এংগেজমেণ্টক মানে ব্ৰ'ক কৰাত হয় চ' সেই চিনটো আছিলে মই সেই চিনটো হ'ল কাট কৰিলে তাৰপাছত দাদাই মোক সেইটো সময়তে কৈছে মই হুইল চেয়াৰখনত মানে দাদাই বহি আছে মই তলত বহি আছোঁ কৈছে তই মোৰ ৰৈ বিনালে থাকিব লাগিব কিন্তু মোৰ বিৰাট সপোনৰ ছবি এখন তই মোৰ লগত অভিনয় কৰিব লাগিব ৰাজেশ ভূঞা দাই পৰিচালনা কৰিব চ' মোক সেইখিনি কথা কৈছিলে দাদাই মই ভাবিলোঁ মই সপোন দেখি আছোঁ চাগে কাৰণ দাদাৰ লগত গীত গোৱাটো এটা মোৰ বাবে বহুত ডাঙৰ কথা চিনেমা কথা কৈ দিলে আৰু দাদাৰ লগত মই অভিনয় কৰিলোঁৱে যিহেতু মনৰে কইনা গীতত মই অভিনয় কৰিছোঁ চিনেমা মাই গুডনেছ মই ভাবিলোঁ মই সপোন দেখি আছোঁ ইটছ ৰিয়েলি এ ড্ৰিম ফৰ মি
আৰু মই ভাবিলোঁ মোক যদি দাদাই এইটো কথা কৈছে মোৰ বাবে এইটো বহুত ডাঙৰ ৰেছপনচিবিলিটি আৰু মোৰ ডিউটি যে মই মোৰ বেষ্ট কেনেকৈ দিব পাৰিম চ' মোৰ সেইটোৱে আহিলে মনত আৰু কেনেকৈ মই একেবাৰে পাৰফেক্ট কৰিবলৈ মই চেষ্টা কৰিম দাদাই যি ধৰণে বিচাৰিছে মই সেই ধৰণে দিবলৈ চেষ্টা কৰিব লাগিব মই প্ৰথমেতো বহুত নাৰ্ভাছ প্ৰথমে বহুত হেপ্পী চ' সেই ধৰণৰ মিক্সড এটা ইম'শ্যনছ বা তেনেধৰণৰ মোৰ বস্তু মানে খেলি মেলি এটা হৈ আছিলে মনত খুব ভাল লাগিছিল এটা মিক্স ফিলিং ইয়েছ মিক্স ফিলিংছ চ' সেইখিনি বস্তু হ'ল তাৰপাছত আমাৰ আপুনি যিহেতুকে সুধিলে যে পৰিকল্পনাটো যেতিয়া হৈ আছিলে কেৰেক্টাৰ্ছবোৰ দাদাই কি কি ক'লে বা কি ধৰণে মোক ৰেডি বা বিল্ড আপ কৰাইছিলে সেই বস্তুখিনি মোক থুলমূলকৈ কৈ দিছিলে যে কেৰেক্টাৰটো এনেকুৱা হ'ব সেইখিনি নেৰেট কোনে কৰিছিলে মানে ৰাজেশ দাই ক'লে নে জুবিন দাই কৈছিলে মানে সেইখিনি একজেক্ট নেৰেশ্যনটো প্ৰথম চিনেমাৰ কেৰেক্টাৰটো তোমাৰ যে মৌ হ'ব বুলি তুমি গম পাইছা বা এই কেৰেক্টাৰটো এনেকুৱা হ'ব এই ছোৱালীজনী এনেকুৱা হ'ব এই কেৰেক্টাৰটোৰ লগত এনেকুৱা পাৰফৰ্মেঞ্চ থাকিব সেই নেৰেশ্যনখিনি বা সেই বিল্ড আপখিনি কোনে কেনেকৈ ব্ৰিফ কৰা হৈছিলে বা জুবিন দাৰ তাতে কেনেকুৱা ধৰণৰ হেৰি আছিলে একচুৱেলি মই পোনপ্ৰথমেতো দাদাক অশেষ ধন্যবাদ দিব লাগিব কাৰণ দাদাই মোক সেই কেৰেক্টাৰটোত পূৰা সোমাই দিছিলে ফাৰ্ষ্ট অফ অল লগতে প্ৰত্যেকজন টিম মেম্বাৰ্ছ ৰৈ বিনালে বহুত বেছি মোক গাইড কৰিছে ৰাজেশ ভূঞা ছাৰ ডেফিনেটলি মই ছাৰৰ নাম ল'ব লাগিব ৰাহুল গৌতম শৰ্মা আমাৰ যিজন স্ক্ৰিপ্ট ৰাইটাৰ আছিলে ৰাহুল দাই খুব সহায় কৰিছে প্ৰত্যেকজন টিম মেম্বাৰ্ছ গৰিমা বৌৱে ইমান ধুনীয়াকৈ গাইড কৰিছে লগতে বৌৰ কষ্টিউম আছিলে প্ৰত্যেকটো কেৰেক্টাৰ্ছত বৌৱে ইমান সুন্দৰভাৱে ডিজাইনিং কৰিছে কেৰেক্টাৰ কি ধৰণে হ'ব লাগিব কালাৰ পেলেটৰ পৰা আৰম্ভ কৰি ইচ এণ্ড এভৰিথিং চ' মই এজন টিম মেম্বাৰ্ছৰ নাম ল'লে ভুল হ'ব ষ্টাৰ্টিং ফ্ৰম এভৰিৱান starting from the light person to the camera person everyone assistant director সকলোবোৰ so first of all মোক দাদাই কৈছিলে থুলমূলকৈ কৈছিলে ইন ব্ৰিফ যে কেৰেক্টাৰটো এনেকুৱা হ'ব যে দাদাইটো তই বুলি কয় মেক্সিমাম যিহেতু মোক সৰুৰ পৰা পাইছিলে যে তই এজন ইভেণ্ট মেনেজাৰ হ'ব লাগিব চ' ইউ হেভ টু বি ফুল অফ এটিটিউড থাকিব লাগিব আৰু ধনী ঘৰৰ ছোৱালী মানে ঠিক তেনেধৰণে ব্ৰিভিং কৰি দিছিলে আৰু থুলমূলকৈ চ' ৰাহুল বুলি মই তেতিয়া গম পোৱা নাই কেৰেক্টাৰৰ নামকেইটা ইনফেক্ট মই মোৰ কেৰেক্টাৰটোৰ নামটোও গম পোৱা নাছিলোঁ সেইটো সময়ত যে মোৰ কেৰেক্টাৰটোৰ নামটো মৌ চ' তেনেকৈ ক'লে কেতিয়া গম পালা যে তোমাৰ দাদাই দিয়া নামটোৱে চিনেমাৰ নাম হ'ব সেইটো এটা ডাঙৰ তোমাৰ কাৰণে মোৰ বাবেতো কুৱেশ্যন মাৰ্ক আছিলে আৰু যেতিয়া মই গম পালোঁ মই শ্বকড ফাৰ্ষ্ট অফ অল মোৰ ৰিয়েকশ্যনটো চ' দাদাই তেনেকৈ ক'লে যে এজন ব্লাইণ্ড ছিংগাৰ থাকিব সেইজন বহুত বেছি টেলেণ্টেড চ' সেইজনক উৎসাহ দিবলৈ মানে এই ইভেণ্ট মেনেজাৰগৰাকী মানে চেষ্টা কৰিব প্লেটফৰ্ম এখন দিব আৰু আগুৱাই লৈ যাব চ' তেনেকুৱা ধৰণৰ দাদাই মোক ব্ৰিভিং কৰি দিলে চ' ইটছ এ কাইণ্ড অফ লাভ ট্ৰায়েংগল চ' তেনেকৈ দাদাই ক'লে আৰু প্ৰথমেতো চিনেমাখনৰ গীতসমূহ দাদাই শুনালে গীতসমূহ যেতিয়া আমি শুনো আমাৰ চামহাও আমি সেই কেৰেক্টাৰটো ইমেজিন কৰিব পাৰোঁ যে এনেকৈ কৰিলে কেৰেক্টাৰটোত চাগৈ বেছি সোমাম লিৰিক্সবোৰ এনেকুৱা হয় এটা খুব সুন্দৰ লিৰিক্স এটা আছে সপোন যেন গীতটো যে আছে সেই গীতটোত লিৰিক্স অকণমান আছে দিলো মোৰ তোমাকে ছায়া মোৰ মন আৰু মোৰ কায়া মই ভাবোঁ এই লিৰিক্স এই দুটা কলি যে আছে মোৰ লাইফৰ লগত বহুত বেছি ৰিলেট কৰে কাৰণ দাদাৰ ছায়াটো মোক দি থৈ গৈছে আৰু মই য'তেই যাওঁ জুবিনদাৰ মৌ আহিছে বুলি যেতিয়া মানুহে চিনাকি কৰি দিয়ে এই লিৰিক্সটো মই খুব বেছি ৰিলেট কৰোঁ মোৰ লাইফৰ লগত তাৰপাছত যেতিয়া আমাৰ স্ক্ৰিপ্ট ৰিডিং হ'ল যেতিয়া স্ক্ৰিপ্টখন আগবঢ়াই দিছিলে মই তেতিয়া গম পাইছিলোঁ যে মোৰ নামটো মৌ এণ্ড আই ৱাজ শ্বকড মই তেতিয়া দাদাক সুধিছিলোঁ দাদা মোৰ কেৰেক্টাৰটো কোন হয় দাদাই ক'লে এইটো তই হয় যিহেতুকে মই তোক মৌ বুলি জানো সৰুৰ পৰা চ' মৌৱে হৈ থাকিবি তই একচুৱেলি আমাৰ কাৰণে খুবেই কঠিন একজেক্টলি মই অনুভৱ কৰিব পাৰিছোঁ এই মঞ্চখনত এই শব্দৰ মজিয়াত যোনেই সেই কথাবোৰ মেমৰিজবোৰ ৰিকল কৰিব বিচাৰে চেষ্টা কৰে একেবাৰে সহজ নহয় খুব কঠিন হৈ পৰে গোটেই বস্তুটো খুব টাফ
তোমাৰ কাৰণেও টাফ আমাৰ কাৰণেও টাফ কিন্তু ক'ৰবাত যেন কথাবোৰ শুনি থাকোঁ যেন লাগে কাৰণ সেইবোৰ আমি পাহৰিব বিচৰা নাই সেই কথাবোৰ পাহৰিব বিচৰা নাই প্ৰত্যেক দিনাই আমি ক'ৰবাত নহয় ক'ৰবাত দিনটোৰ ভিতৰত আমি এবাৰ হ'লেও এটা গান হ'লেও শুনিব চেষ্টা কৰোঁ এবাৰ কিবা এটা চাবলৈও চেষ্টা কৰোঁ এইখিনি কথা আমাৰ কাৰণে আজিৰ দিনত অমূল্য হৈ পৰিছে গোটেইখিনি কথা কাৰণ গোটেইখিনি বহু মনৰ কষ্ট দিয়ে কিন্তু তথাপিও গোটেই বস্তুটো প্ৰথম দিনাৰ শ্বুটিং কেনেকুৱা আছিলে একদম ফাৰ্ষ্ট ডে যিদিনাখন তোমাৰ শ্বুট কোনটো শ্বুট প্ৰথম হৈছিলে গোটেই চিনেমাখনটো সকলোৱে চাইছে ইনফেক্ট বহুবাৰ চাইছে মই ইনফেক্ট 10 বাৰৰ ওপৰত চিনেমাখন চাইছোঁ প্ৰথমবাৰটো চিনেমা চাব লাগে কাৰণে চাইছোঁ 3-4 বাৰ জুবিনদাৰ কাৰণে চাইছোঁ অসমীয়া হোৱাৰ কাৰণে চাইছোঁ যিমানবাৰ পাৰোঁ সিমানবাৰ চাইছোঁ প্ৰথম কোনটো চিন শ্বুট কৰা হৈছিলে প্ৰথম আমাৰ মোৰ আছিলে আশ্চৰ্যদাৰ লগত চিন এটা চিন আছিলে আশ্চৰ্যদা মোক জুচ এগিলাচ আগবঢ়াই দিয়ে সেই চিনটো চাগে দেখিছে জয়দা ওলাই যায় নিৰে খঙত ওলাই যায় আৰু এইফালে মই বুজাবলৈ আগবাঢ়ি গৈ থাকোঁ তেতিয়া মোক আশ্চৰ্যদাই সেই জুচ গ্লাছ আগবঢ়াই দিয়ে চ' সেই চিনটো আমাৰ ফাৰ্ষ্ট ডে শ্বুট হৈছিলে লগতে দাদাৰ লগতো আছিলে যদিও সেই মানে আমাৰ যেতিয়া টাইমিং দিয়া হৈছিলে ৰাতিপুৱা সময়ত দাদাৰ সেইটো সময়ত চিন নাছিলে মানে হি ৱাজ ছ' মাছ ডেডিকেটেড টুৱাৰ্ডছ ৰৈ ৰৈ বিনালে ইমান সপোনৰ ছবি এখন দাদাৰ চিন নাছিলে আমি জানো যে দাদাই সাধাৰণতে ইমান ৰাতিপুৱা নুঠে বা ইভিনিং অকণমান এক্টিভ থাকে কিন্তু সেইদিনাখন দাদাই সেইদিনা বুলিয়ে নহয় ফ্ৰম দেট ডে অনৱাৰ্ডছ মই যিটো দেখিছোঁ দাদাই একেবাৰে শ্বুটিং ছেটত আহি বহি লৈছিলে আৰু সুধিছিলে যে এতিয়া কি কি চিন আছে সকলোৰে পৰা খবৰ লৈছিলে তাৰ পাছত তেনেকৈ দাদাই লাইটিংছবোৰো চাই বা তেনেকুৱা নহয় যে দাদাই এটা চৰিত্ৰ কৰি আছে সেই চৰিত্ৰটোতে কেৱল সোমাই ডাইলগছবোৰ কৈছে বা কেৰেক্টাৰটো সোমাই কেৰেক্টাৰটো কৰিছে তাতে প্ৰত্যেকটো বস্তু নোট কৰিছে কেমেৰা এংগল কোনফালৰ পৰা কি হৈছে বা লাইটছ কোনফালে কি কোনটো লাইট লৈছে আৰু বহুত টেকনিকেল বস্তু থাকেতো আমি গম নাপাওঁ দাদাইতো বহুত মানে এক্সপিৰিয়েঞ্চ জানে আৰু সেই লেংগুৱেজবোৰ আমি নাজানোৱে দাদাই প্ৰত্যেকটো বস্তু চাইছিলে কাৰ কেনেকুৱা হ'লে ভাল লাগিব যদিও দাদাই সেইদিনা চিন মানে দেৰিকৈ আছিলে দাদাই একদম সোনকালে আহিছিলে আৰু চাই দিছিলে প্ৰত্যেকটো দাদাৰ লগত কোনটো প্ৰথম চিন দাদাৰ লগত প্ৰথম চিন ক'বলৈ গ'লে মইতো একেবাৰে কেৰেক্টাৰটোত সোমাই গৈছিলোঁ আৰু প্ৰথম যেতিয়া মই দাদাক সেই লুকটোত দেখিছোঁ নহয় মোৰ বহুত বেছি দুখ লাগিছিলে কাৰণ তেনেকুৱা এটা লুকত আমি কেতিয়াও পৰিকল্পনা কৰা নাছিলোঁ দাদাক উইথ ডেট লেন্স চকুত সেই লেন্সযোৰ পৰিধান কৰি আৰু দাদাৰ বাবে কিমান কঠিন হৈছিলে সেইটো আমি জানো শ্বুটিঙৰ যিসকল টিম মেম্বাৰ্ছ আছিলে আমি গম পাওঁ 5% দাদাৰ ভিজিবিলিটি আছিলে কেৱল দাদা ইচ্ছা কৰিলে এযোৰ কলা চশমাও পিন্ধিব পাৰিলেহেঁতেন বা এনেই ওপৰৰ ফালে চাই তেনেকুৱা ধৰণৰ এটা ইজি ৱে ল'ব পাৰিলেহেঁতেন কিন্তু দাদাই নিজে কৈছিলে যে মই এই লেন্সযোৰ পিন্ধিম আৰু মই চিনেমাখনৰ কেৰেক্টাৰটো কৰিম আৰু লেন্স পিন্ধি থকা আৰু বিশেষকৈ তেনেকুৱা ধৰণৰ লেন্স পিন্ধি থকা ইটছ নট ইজি সেইটো একেবাৰে সহজ যিসকলে লেন্স পিন্ধি পাইছে মই এবাৰ ট্ৰাই কৰিছিলোঁ মোৰ চশমা আছে মই লেন্স ল'বলৈ ট্ৰাই কৰিছিলোঁ কিন্তু যিটো অসহ্য লাগি থাকে বহুত বেছি তো সেইটো অসহ্য লৈ গোটেই চিনেমাখন কৰা আৰু যিটো দৰকাৰ নাথাকে চাব গ'লে হি কুড হেভ টেকেন সাম ইজি পাথ আৰুতো আমি লেন্সযোৰ কেলেই পিন্ধো যাতে আমি বস্তুবোৰ বেছি ক্লিয়াৰলি দেখিব পাৰোঁ কিন্তু দাদাই সেই লেন্সযোৰ পিন্ধিছিলে যাতে দাদাই একেবাৰে 5%হে দেখে চ' আমি এতিয়া জানিব পাৰোঁ যে কিমান বেছি চেলেঞ্জিং দাদাই যদিও জানিছিলে যে এইটো বস্তু বহুত বেছি টাফ হ'ব কিন্তু কেৱল একমাত্ৰ অসমৰ ৰাইজৰ বাবে অসমীয়া ইণ্ডাষ্ট্ৰীৰ বাবে দাদাই এই কামটো কৰিছিলে আৰু সপোনটো দাদাৰ সম্পূৰ্ণ হোৱাৰ বাবে চিনেমাখনক যাতে এটা ভাল যি ধৰণে দাদাই বিচাৰিছিলে ঠিক তেনেধৰণে যাতে দাদাই ৰাইজলৈ আগবঢ়াই দিব পাৰে চ' এইটোৱে দাদাৰ শেষটো উপহাৰ আছিলে ৰৈ ৰৈ বিনালে দাদাৰ অভিনয় দাদাৰ চিনেমা চ' মই ভাবোঁ প্ৰত্যেকটো বস্তু দাদাই বহুত বেছি চিৰিয়াছলি আৰু বহুত সুন্দৰভাৱে কৰিছে দাদাই আৰু তেওঁ চেষ্টা কৰিছিলে মানে গোটেই বস্তুটো পাৰফেক্ট হ'বলৈ সিমান হয়তো পাৰফেক্টনেছটো কোনো নিবিচাৰে সিমান পাৰফেক্টলি এটা গান যেতিয়া আমি চাওঁ তাৰ কালাৰ পেলেটছ যিটো থাকে সেইটো কৰিবলৈ ইমান সহজ নহয় হয়তো তুমি যেতিয়া আছা তুমি ফিল কৰা যে এটা ছেট বনাবৰ কাৰণে ৰখিবৰ কাৰণে কিমান এটা সময় লাগে সেই ধৈৰ্যটো তেওঁ থাকি সেই ইনপুট খৰচো আছে কিন্তু সেই ৰখাটোও এটা খৰচ কাৰণ সেইটো প্ৰডিউচাৰে গম পায়
ফাইনেন্সাৰে গম পায় যে সেই বস্তুটো খৰচ আছে সো সেই ইনভেষ্টমেণ্ট সেই সাহসকণ এই মিছন চাইনাৰ পৰা তেওঁ দিয়াটো একদম সেইটো বহুত ডাঙৰ কথা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে এইটো এটা ডাঙৰ মানে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে জুবিনদাৰ প্ৰত্যেকটো চিনেমা প্ৰত্যেকটো গীতত আমি দাদাৰ নতুন নতুন আপডেটছ দেখিবলৈ পাওঁ শিকিবলৈ পাওঁ চ' ঠিক তেনেধৰণে এইখন চিনেমাটো এনেকুৱাই আছিলে আৰু কালাৰ পেলেট যিটো ক'লে কালাৰ পেলেটৰ কথাই হওক বা লাইটিঙৰ কথাই হওক যেতিয়ালৈ দাদাই সেই লাইটিঙৰ শ্বেডটো পোৱা নাছিলে তেতিয়ালৈ মানে টেক হোৱা নাছিলে চ' কেতিয়াবা লাগে কেতিয়াবা কিছুমানৰ পৰা কোৱা মই শুনিছোঁ ইমান ধৈৰ্য নাই চাগে কিন্তু এইটো একেবাৰে মিছা কথা দাদাৰ নিচিনা চাগে ধৈৰ্য থকা বা পেচেঞ্চ থকা মই মানুহ দেখা নাই এতিয়া বৰ্তমানলৈ এণ্ড হি ৱাজ এ পাৰফেকশ্যনিষ্ট কেৱল ছবিৰ ক্ষেত্ৰতে নহয় প্ৰত্যেকটো বস্তুৰ যিহেতুকে বহুতেই জানে যে দাদাই ভাষাক লৈ বহুত বেছি এটা পাৰফেকশ্যনিষ্ট আছিলে উচ্চাৰণ লৈ কিবা এটা খেলি মেলি হ'লে সেইটো কাৰেক্ট কৰাই দিছিলে চ' তেনেকুৱাই হ'ব লাগিব চ' হি ৱাজ এ পাৰফেকশ্যনিষ্ট শ্বুটিঙৰ কথা আৰু অলপ জানিব বিচাৰিছোঁ কাৰণ আমাৰ মনত সদায় লাগি থাকে কেনেকুৱা আছিল ৰৈ ৰৈ বিনালে কেনেকৈ আৰম্ভ কৰিছিল কেনেকৈ কৰিছিল শ্বুটিঙৰ বিশেষ কিবা এটা জানিব বিচাৰিছোঁ আজি তোমাৰ পৰা মানে কিবা এটা ঘটনা যিটো তোমাক চুই গৈছে বা তোমাৰ আজিও মনত আছে বা সেই বস্তুটো পাহৰিব নোৱাৰা সেনেকুৱা ধৰণৰ ইনচিডেণ্ট হ'ব পাৰে দাদাৰ লগত বিশেষকৈ সেনেকুৱা ধৰণৰ কিবা য'ত আজি দাদাক সেই বস্তুৰে সেই ইনচিডেণ্টটোত গম পায় সেনেকুৱা ধৰণৰ নিশ্চয় কিবা এটা থাকিব লাগে তেনেকুৱা ইনচিডেণ্টছটো বহুত আছে আৰু আমি সকলোৱে জানো যে দাদাই কিমান সকলোকে হাঁহি ফূৰ্তিৰে ৰাখে বা হহুৱাই থাকিছিলে তেনেকুৱা বহুত ইনচিডেণ্টছ আছে কিন্তু মোক দাদাই কৈছিলে কেৰেক্টাৰটো প্লে কৰাৰ আগত যে তই খুব এঞ্জেলিনা জলি আই থিংক হাৰ নেম ইজ চ' মই বেছি হলিউড নাচাওঁ চ' আই ডোণ্ট হেভ দেট নলেজ চ' দাদাই মোক কৈছিলে যে তই চাবি তাইক আৰু তাইৰ নিচিনা কেৰেক্টাৰটো এডাপ্ট কৰিবলৈ চেষ্টা কৰিবি মানে ছেইম তেনেকুৱা এটিটিউড তেনেধৰণৰ মানে বস্তুবোৰ হ'ব লাগিব চ' তেতিয়া এই কেৰেক্টাৰটো মানে এই মৌজনীয়ে মানে সেই বস্তুটো ডিমাণ্ড কৰিছে চ' তেনেকৈ দাদাই সৰু সৰু ডিটেইলিংছবোৰ খুব সুন্দৰভাৱে বুজাই দিছিলে মোৰ বাবে খুব চেলেঞ্জিং কেৰেক্টাৰ আছিলে কাৰণ মই এজনী খুব চিম্পল থকা ছোৱালী বা মই খুব কম কথা কওঁ আৰু সেই মৌজনীও কম কথা কয় কিন্তু তাইৰ মানে অকণমান ৰাফ থাকে মই ইমান ৰাফ নাথাকোঁ মই নিউট্ৰেল থাকোঁ তাৰমানে কম কথা পাতোঁ যদিও মই ইমান খঙত নাথাকোঁ চ' তেনেকুৱা এটা ফুল অফ এটিটিউড আৰু মোৰ বাবে চেলেঞ্জিং আছিলে সেইটো কথা আৰু ছেকেণ্ড কথাটো হ'ল চিগাৰেটৰ চিন আছিলে দুটা মইতো চিগাৰেট কেতিয়াও স্মকিং কৰি পোৱা নাই মই নাজানো কেনেকৈ কৰিব লাগে চ' মই যেতিয়া গম পালোঁ যে দাদা চিগাৰেট স্মকিং এতিয়া কি হ'ব দাদা আপুনিতো জানেই মই নকৰোঁ বুলি আৰু এই বস্তুবোৰক লৈ মোৰ মম এণ্ড ডেড দে আৰ ভেৰি চিনচিয়াৰ এণ্ড ভেৰি মাছ কি ক'ব লাগিব আৰু চিন্তিত এতিয়া কেনেকৈ কৰিব মই এতিয়া চিগাৰেটৰ চিনটো তাইতো নাজানে এতিয়া মই এতিয়া ভয় খাই আছোঁ এতিয়া নাৰ্ভাছ এইফালে চেলেঞ্জিং কেৰেক্টাৰ এইফালে দাদাই কৈছে যদি মই কৰিব নোৱাৰোঁ এইফালে মানুহে মোক গালি দিব কি কৰিছে এইটো দাদাই ক'ব এইটো তই পাৰা নাই কৰিবলৈ চ' মোৰ এইবিলাক বিভিন্ন ধৰণৰ অ'ভাৰ থিংকাৰ প্ৰথম কথা মই বহুত অ'ভাৰ থিংকিং আৰু ইনফেক্ট তেওঁ চিগাৰেট খালে খুব টান পায় টান পাইছিলে আৰু মানা কৰিছিলে খাবলৈ চ' মই এদিন মোক প্ৰেক্টিছ কৰাই আছিলে চ' প্ৰেক্টিছ কৰাই থকা সময়ত কৈছিলে আৰু যে তাইক প্ৰেক্টিছ কৰাব নালাগে কাৰণ তাই জাষ্ট চিগাৰেটটো লোৱাহে দেখাব জাষ্ট সেই মানে কি কয় এক্টিংটোহে কৰিব খাবলৈ নালাগে চ' সেই বস্তুটো দাদাই কৈছিলে আৰু খুব লাইটলি বস্তুটো এক্সপ্লেইন কৰাই দিছিলে চ' অৰ্গেনিক চিগাৰেট মোৰ বাবে অনাই সেই বস্তুটো চিনটো কৰা হৈছিলে চ' পাছত ৰাজেশ ভূঞা ছাৰে খুব সুন্দৰভাৱে গাইড কৰি দিছিলে চিগাৰেটটো কেনেকৈ ধৰিব লাগে বা কেনেকৈ টানিব লাগে সেই বস্তুটো আৰু বাকীবোৰে খুব হেল্প কৰিলে অকণমান চিন আছিলে মোৰ বাবে তথাপিও সেইটো চেলেঞ্জিং আছিলে যিটো সৰু সৰু বস্তু এটাৰ পৰা বহুত বেছি পাৰফেকশ্যনিষ্ট বুলি যিটো মই ক'লোঁ দাদা যিহেতুকে এজন পাৰফেকশ্যনিষ্ট আছিলে আৰু গোটেই টীম মেম্বাৰ্ছবোৰো বহুত বেছি পাৰফেকশ্যনিষ্ট আছিলে চ' ৱৰ্কিং উইথ দেম মোৰ বাবে এটা খুব বেছি ভাল এক্সপিৰিয়েঞ্চ ফৰ মাই লাইফ মোৰ আৰু প্ৰথম চিনেমাখনত এনেকুৱা লেজেণ্ডাৰী মানুহৰ লগত মই বহুত শিকিবলৈ পাইছোঁ আচলতে মোৰ বাবে খুব সুন্দৰ এটা এক্সপিৰিয়েঞ্চ আছিলে চ' তেনেকুৱা ধৰণৰ মুহূৰ্তবোৰ আছে আৰু আমি যেতিয়া শ্ৰীলংকাত গৈছিলোঁ শ্ৰীলংকাত আৰু এটা চিন আছিলে মন গ'লে
সেই গীতটোত এখন গাড়ীত আমি বহি থাকোঁ দাদা মই আশ্চৰ্য দা আৰু জয় দা আমি গোটেই কেইজন বহি এনজয় কৰি থাকোঁ যে আমি ট্ৰাভেল কৰি আছোঁ এতিয়া চ' সেই চিনটোত দাদা আৰু মই মানে কিবা কৈ আছিলোঁ আৰু যে চাউথৰ মানুহবোৰে এনেকুৱা কথা পাতে নহয় মই ক'লোঁ এংগ পৰে লেংগা আণ্ট পৰে লেংকা চ' এনেকৈ মই ক'লোঁ তাৰপিছত দাদাইও কিবা কিবি ক'লে দেই দাদাৰো খুব ধুনীয়া একচেণ্ট নহয় চাউথৰ নিচিনা ময়ো ভাবিলোঁ দাদাই চাগে সঁচাই তামিলেই কৈছে নেকি ময়ো তেনেকৈ ভাবিলোঁ তাৰপিছত দাদাই মোৰখিনি শুনি কৈছে তই পাৰিবি তামিল ক'বলৈ মই কৈছোঁ দাদা পাৰিম চাগে চ' তেনেকুৱা ধৰণৰ কিছুমান ফূৰ্তি এইবোৰৰ মাজতে আমাৰ শ্বুটিঙৰ গোটেই মুহূৰ্তবোৰ গৈছে আৰু কিছুমান চিৰিয়াছ মানে মুহূৰ্তও গৈছে য'ত দাদাই সঁচাই কান্দিছে অভিনয় কৰা নাছিলে কেৱল এটা চিন আছিলে মই এইখিনিতে কৈছোঁ চৰি ফৰ ইণ্টাৰাপ্টিং আমাৰ এটা চিন আছিলে য'ত মই পাৰ্পল কালাৰ কুৰ্তা ছেট এযোৰ পৰিধান কৰি আছিলোঁ আৰু দাদাই নিজৰ এক্সপিৰিয়েঞ্চসমূহ কৈ আছিলে যে তেওঁৱে কি ধৰণে নিজৰ মা দেউতাক হেৰুৱালে বা মই মোৰ মাক এলজাইমাৰ হ'ল মোৰ সেইটো দুখ চ' সেই চিনটো আমাৰ খুব বেছি এটা ট্ৰেজিক আছিলে সেই চিনটো ডাইলগছবোৰ তেনেকুৱা আছিলে দাদাই কান্দিলে ময়ো কান্দিলোঁ আমাৰ গোটেই টিম মেম্বাৰ্ছবোৰ কান্দি দিলে মানে দাদাক দেখি দাদাই খুব ইম'চনেল হৈ গ'ল মানে সেই সময়ত তেওঁ সেই কেৰেক্টাৰবিলাকত সোমাই যায় একদম ৰিয়েল যিটো এতিয়া সেই তেওঁ কান্দা বুলি শুনিলে মানে সেইটো পটককৈ হজম কৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ এই যেনেকৈ তুমি ক'লা যে হস্পিটেলৰ বেডত জুবিন গাৰ্গক দেখা কথাটো কেতিয়াও ভাবিব নোৱাৰি জুবিন গাৰ্গ অন্ধ বুলি ইন ৰিয়েল চাব নোৱাৰি জুবিন গাৰ্গ কান্দিছে কাৰণ তেওঁ যেতিয়া মঞ্চত কেতিয়াবা কান্দে নহয় পুৰা সেইবোৰ কথা মনত পৰে কাৰণ তেওঁৰ পেইনবোৰ যিবোৰ আছে তেওঁৰ পেইনবোৰ কেতিয়াও শ্ব' নকৰে তেওঁৰ পেইনবোৰ থাকে কেতিয়াবা সেইবোৰ বাষ্ট আউট হৈ যায় তো সেই কান্দে সেইবোৰ মানে মাইণ্ডত পটককৈ মানুহৰ ইমেজিন নহয় আৰু এইটো পৰিকল্পনা নহয় আৰু সেই সময়ত ৰৈ ৰৈ বিনালেৰ সময়ত দাদাই নিজে কৈছিলে যে মই এতিয়া জুবিন নহয় মানে জুবিন দা নহয় মানে এতিয়া মই এতিয়া অন্ধ মই কিন্তু এতিয়া একো নেদেখোঁ আৰু দাদাই নিজেই কৈছিলে যে এই কেৰেক্টাৰটোৰ পৰা মই ওলাই যাম আৰু লাহে লাহে মই এবাৰ বোবা হ'ম বাঘখনত যিহেতুকে দাদাই বোবা হ'ম বুলি কৈছিলে চ' বিভিন্ন ধৰণৰ পৰিকল্পনা আছিলে দাদাৰ বহুত সপোন আছিলে আৰু বাঘখনৰ কথা কি কৈ তোমাক কি শ্বেয়াৰ কৰিছে শ্বেয়াৰ মোক বুলিয়ে নহয় মোকতো কৈছিলে লগতে আমাৰ প্ৰত্যেকজন টিম মেম্বাৰ্ছ য'ত মানে দাদাই যেতিয়াই বহিছিলে আমাৰ লগত মাজতে বহি লৈ একেবাৰে আটাইবোৰকে নিজৰ নিজৰ পৰিকল্পনাবোৰ কৈছিলে যিবোৰ দাদাই ক'ব পাৰে কৈছিলে আৰু যে এইবাৰতো মই অন্ধ হ'লোৱে বাঘখনত মই বোবা হ'ম আৰু তাত মানে এনেকুৱা ধৰণৰ ষ্টৰি লাইনটো চমুকৈ কৈছিলে চ' এইবাৰ মানে সেইখন একশ্যন হ'ব মই কথাটো নকওঁৱে চ' মোৰ কথা নোকোৱাকৈ মানে মানুহে মোৰ সেই এক্টিঙৰ ডেপটো বুজি পাব চ' দাদাই যেতিয়াই কৈছিলে আমি সেই কেৰেক্টাৰটোত সোমাই গৈছিলোঁ অলৰেডি সেইবোৰ পৰিকল্পনা আছিলে দাদাই ভাবি থৈছিলে আৰু এটা কথা দাদাই লাইফটোক লৈ খুব বেছি পজিটিভ আছিলে জীৱনত যিমানেই বেছি নেগেটিভিটি নহওক কিয় দাদাই কথাবোৰ সদায় পজিটিভলি ভাবিছিলে নিজৰে হওক বা আনৰে হওক কিমান কণ্ট্ৰভাৰ্চিত সোমাইছে কিমান প্ৰব্লেমত সোমাইছে কিমান দুখ পাইছে শ্বৰ আমি নিজেও দেখিছোঁ জংকিবা ঢুকুৱা বছৰ জংকিবাৰ ইনচিডেণ্ট তেওঁক শ্মশানত লৈ যোৱা হৈছে 3 দিন নে 4 দিন পিছত ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আছিলে গুৱাহাটীত 4 দিন বোধকৰো 4 দিন নে 5 দিনৰ দিনাখন চবে এক্সপেক্ট কৰিছে যে সেইটো আৰু নহ'ব সেইখন শ্ব' কেঞ্চেল হৈছে ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত সেই সময়ত কিন্তু তেওঁ গৈছে গাবলৈ হি ৱাজ ভেৰি কমিটেড টুৱাৰ্ডছ হিজ ৱৰ্ক এথিক্স বা ৱৰ্কৰ পিনে ডেডিকেশ্যন সেইটো জুবিন গাৰ্গৰ পৰা শিকিব দাদাই যি কৈছিলে সেই সদায় কৰিছিলে চিনেমাখনৰ কথা শুনি আছোঁ যিহেতুকে অলপমান গান এটা যোন গুণগুণাই দিব পৰা দৰ্শকলেও নিশ্চয় সেই গানবোৰ মাইণ্ডত আহি থাকে মানুহৰ যিহেতুকে ৰৈ ৰৈ বিনালে অকণমান যিহেতুকে সপোনৰ ছবি দাদাৰ আৰু দাদাই এইবাৰ কৈছিলে যে অনুষ্ঠানসমূহত ৰাইজে বিচাৰিব ৰৈ ৰৈ বিনালে গীত সেইসমূহ গীতটো গাবই লাগিব এইবাৰ ৰাইজেতো খুব ভাল পাব চ' অনুষ্ঠানত দাদাই এইবাৰ গাব নোৱাৰিলে কিন্তু অকণমান গাবলৈ চেষ্টা কৰিছোঁ
रोई रोई बिनाले रोई रोई बिनाले रोई रोई बिनाले रोई रोई बिनाले हुररे নৈ আহে ভাহি নতুন অহাৰ বাতৰি পাই চকুৰে বয় সপোন আজি চকুলোৰে চকু সজাই रोई रोई बिनाले रोई रोई बिनाले रोई रोई बिनाले रोई रोई बिनाले এইটো ছবিখনৰ শেষটো গীত আছিল শেষৰ গীত কিমান হেঁপাহ হ'ব এইবাৰ ৰৈ ৰৈ বিনালেৰ সেই গীতসমূহ ৰজন জনাই থাকিলেহেঁতেন প্ৰত্যেকটো মঞ্চতে দাদাই গালেহেঁতেন আৰু সকলো এইবাৰ বহাগ উকা হৈ পৰিছে মাঘৰ বিহু উকা হৈ পৰিছে কি দুৰ্গা পূজা হওক কি ৰাস হওক কি ঈদ হওক সকলো ইয়াৰ পৰা কেতিয়াবা ওলাব পাৰিমনে আমি অসমবাসী ওলাব পাৰিবনে মই ভাবোঁ এইটো আমাৰ বাবে অসম্ভৱ কথা কাৰণ এনেকুৱা লাগে যেন আমি যদিও প্ৰত্যেকটো কাম চলি আছে আমাৰ দৈনন্দিন জীৱনৰ কামসমূহ আমি কৰি আছোঁ বিশাল শূন্যতা এটা আমাৰ মাজত ৰৈ গৈছে আৰু দাদাৰ গীতেৰে আমাৰ দিনটো আৰম্ভ কৰোঁ বা দাদাৰ কথাৰে আমি দিনটো আৰম্ভ কৰোঁ দিনটোত কিবা নহয় কিবা লাগিবই হয় মোবাইলৰ অলপ সময় ফিডত নাহিলে কিবা এটা মিছ কৰা যেন লাগে হয় কিবা এটা মিছ কৰা যেন লাগে হয় দাদাই যিবোৰ কথা আমাক কৈ থৈছিলে প্ৰত্যেকটো অসমবাসীৰ বাবে দাদাই কিমান কাম কৰিছে বম্বে এৰি আহি দাদাই অসমৰ বাবে কিমান কৰিছে নিস্বাৰ্থভাৱে কৰিছে দাদাই নিজৰ কথা নাভাবি আনৰ কথা ভাবিছে প্ৰত্যেকটো ইনফেক্ট আজিও দাদা থকা হ'লে আৰু যে কিমান কাম কৰিবলৈ আছিলে দাদাৰ নিজৰ কথা দাদাই নাভাবিলে কেতিয়াও আনৰ বাবেই জীৱনটো ছেক্ৰিফাইচ কৰি দিলে বুলি মই ক'ব লাগিব আৰু মোৰ দিনটোতো মই তেনেকৈ আৰম্ভ কৰোঁ দাদাই মোক কৈছিলে যে মোৰ মেছেজত এতিয়াও আছে দাদাই মোক বহুতখিনি কথা মোক মটিভেট কৰি থৈ গৈছে তাতকৈ ডাঙৰ কথাটো হ'ল দাদাই মোক সদায় উৎসাহ জগাইছিলে আৰু এটা ডাঙৰ কথা কৈছিলে that you need to be the best in Assam মই নাজানো এই কথাটো কিয় কৈছিলে এই কথাটো যেতিয়াই মই ভাবোঁ বা যেতিয়াই মোৰ মনত পৰে মানে বহুত ডাঙৰ কথা এটা কৈছিলে আৰু বহুত ডাঙৰ এটা ৰেছপন্সিবিলিটি মোক দিছিলে বুলি মই ভাবোঁ এইটো দায়িত্বটো মানে তুমি হৃদয়ঙ্গম কৰিব লাগিব প্ৰথমতে মই সেইটো কৰিবলৈ মই চেষ্টা কৰিম মই দাদাই যিটো বিচাৰিছিলে মই কাৰণ সেইটো কৰিবলৈ কষ্ট আছে ত্যাগ লাগিব ছেক্ৰিফাইচ লাগিব বহুখিনি কি বুলি কয় ফ'কাছ থাকিব লাগিব কামৰ প্ৰতি ডেডিকেটেড থাকিব লাগিব নিশ্চয় আমাৰো শুভেচ্ছা আছে অসমবাসীৰ নিশ্চয় শুভেচ্ছা থাকিব জুবিন দাই যেনেকৈ বিচাৰিছে তেনেকেই মৌজনী হওক আমাৰো শুভেচ্ছা আছে ভৱিষ্যতে এনেকুৱা ধৰণৰ হওক আৰু কিছুমান কথা জুবিন দাৰ খং কেতিয়াবা পাইছানে খং এইটো একচুৱেলি মোৰ বাবে আচৰিত কথা কাৰণ মই দাদা ক্লাছ 8ৰ পৰা পাইছিলোঁ আৰু ক্লাছ 8ৰ পৰা দাদাই কিন্তু মোক কেতিয়াও খং নকৰিলে মোক ইমানেই বেছি পাৰফেক্ট দেখিলে মই নাজানো আৰু দাদাই কেৱল কৈছিলে যে তই অলপ বেছিয়ে ভাল তই বহুত বেছি ভাল তই ইমান কম কথা ক চ' তেনেকৈ ক'লে দাদাই কেতিয়াও খং কৰি নাপালে কিন্তু মোক আৰু মোৰ সেই বস্তুটো আচৰিত লাগে কাৰণ দাদাই যেতিয়া কাৰোবাৰ কিবা ভুল দেখে একেবাৰে ডাইৰেক্ট কৈ দিয়ে আমি সকলোৱে জানো সেই বস্তুটো মই নাপালোঁ চাগে দাদাই মোক সদায় পাৰফেক্ট দেখিছিল দাদাৰ খংটো চবেই ভয় কৰে হয় ময়ো ভয় কৰিছিলোঁ সদায় চ' দাদাই কৈছিল তই ভয় কৰিব নালাগে দেই তই একদম ঠিকে আছ নাজানো মইতো প্ৰথম কথা হ'ল মই কথা কম কওঁ বা দাদাক যেতিয়াই দেখোঁ ওচৰৰ পৰা মই সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ কথা বেছি ক'বলৈও ভয় লাগেতো
হঠাৎ কিবা এটা কৈ দিব বুলিও ভয় লাগে কিন্তু আজিলৈ মোক একো কৈ নাপালে শেষৰ লগ পোৱা বা শেষৰ কল বা শেষৰ মেছেজ কি আছিল তোমাৰ লগত মই দাদাক ইন পাৰ্চন পাইছিলোঁ ভাইমন্দাখনৰ প্ৰিমিয়াৰ ভাইমন্দাখনৰ প্ৰিমিয়াৰৰ দিনাখন মই দাদাক পাইছিলোঁ ফেচ টু ফেচ চ' দাদাক মই সেইদিনাখন কৈছিলোঁ দাদা ফটো এখন ল'ম ফটো একপি ল'ম আপোনাৰ লগত তাৰপিছত দাদাই কৈছে এই এতিয়া আৰু ফটো ল'ব নালাগে তোৰ আৰু মোৰ গোটেই চিনেমাই আহি আছে ইয়াৰ পাছত ইয়াৰে প্ৰিমিয়াৰত আমি ল'মেই নহয় একেলগে প্ৰিমিয়াৰ আহি আছে ৰৈ ৰৈ বিনালে তাত ফটো ল'ম তোৰ লগত মোৰ চিনেমাই আছেচোন দাদাই ক'লে মই কৈছোঁ দাদা এখন ল'ম কেৱল যদি বেয়া নাপায় এখন একেলগে ল'ম যিহেতু ভাইমন্দাৰ প্ৰিমিয়াৰত আহিছোঁ ত' মই ফটোখন লৈছিলোঁ কিন্তু আমি খুব বেছি এক্সাইটেডো হৈ আছিলোঁ যে ভাইমন্দাৰ প্ৰিমিয়াৰৰ পাছত এতিয়া ৰৈ ৰৈ বিনালে যিহেতুকে ৰিলিজ হ'ব সেইখিনি সময়ত ৰৈ ৰৈ বিনালেৰ কি চলি আছিলে মানে সেইখিনি সময়ত কিমানখিনি শেষ হৈছিলে ৰৈ ৰৈ বিনালে গোটেই শ্বুটিং কমপ্লিট হৈ গৈছিলে কেৱল আমাৰ মিউজিক বেকগ্ৰাউণ্ড মিউজিক হওক বা ডাবিঙৰ কাম সেইবোৰ মানে টেকনিকেল কাম কিছুমান চলি আছিলে মিউজিক সেইবোৰ কাম চলি আছিলে চ' আমি খুব বেছি এক্সাইটেড প্ৰিমিয়াৰত এতিয়া কেনেকৈ কি হ'ব ৰাইজে কি ধৰণে আঁকোৱালি ল'ব ৰৈ ৰৈ বিনালে দাদাও মানে খুব বেছি ডেডিকেটেড হৈ কাম কৰি আছিলে গীতসমূহ কাম চলি আছিলে সেইবোৰে আৰু খুব বেছি এক্সাইটেড আৰু মোৰ প্ৰথমখন চিনেমা যদিও মই চাইল্ড আৰ্টিষ্ট হিচাপে কৰি আছিলোঁ 3 yearsৰ পৰা কিন্তু মোৰ চিনেমা হিচাপে দাদাৰ লগত মই বেছি এক্সাইটেড আছিলোঁ আৰু এনেকুৱা এটা ঘটনা হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ আৰু লাষ্ট দাদাৰ কল আহিছিলে কল বুলি একজেক্টলি মোৰ মনত নাই দাদাটো এনেই খবৰ লয়েই যেতিয়াই পচিবল হয় কিন্তু দাদাই যেতিয়া ছিংগাপুৰ গৈছিলে লাষ্ট টাইম তেতিয়া মোক খবৰ কৰিছিলে যে মই ছিংগাপুৰ যাম ছিংগাপুৰৰ পৰা আহি মই ডাবিঙৰ কাম আৰু চিনেমাৰ বাকীসমূহ কাম মই কৰিম চ' মই ইমান তাৰিখে মই উভতি আহিম দাদাই ডেট এটা কৈছিলে আৰু একজেক্টলি সেইটো ডেটততো দাদাই উভতি আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ পৰিকল্পনাও কৰা নাছিলোঁ দাদাই সেই ডেটটোতে উভতি আহিছিলে মানে শেষ মুহূৰ্তলৈ যিটো কথা দিছিলে সেই কথাটো দাদাই ৰাখিলে কিন্তু তেনেকৈ আহিব বুলি আমি কোনো আশা কৰা নাছিলোঁ দাদাই যেনেধৰণে গৈছিলে সেই ধৰণে ছিংগাপুৰৰ পৰা আহিব বুলি আমি সকলোৱে ভাবি আছিলোঁ 19 তাৰিখলৈকে আহিছোঁ শেষৰ কথাখিনি কৈছা যিহেতুকে কেনেকুৱা আছিলে 19 তাৰিখে সেই দিনৰ 2টা বজাত বা 3টা বজাত তুমি কি কৰি আছিলা বা সেই প্ৰথম খবৰটো তোমাক কেনেকৈ হিট কৰিছে প্ৰথম খবৰটো মোৰ লাগিছিল যেন মই সপোন দেখি আছোঁ বেয়া সপোন এটা সাৰ পাম সপোন বুলি গোটেই পাৰ হৈ যাব আকৌ নৰ্মেল লাইফলৈ বেক হৈ আহিম মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে আমি নৰ্মেল লাইফ এটা জীয়াই আছোঁ এতিয়াও লাগি আছে বেয়া সপোন এটাই চলি আছে মই যেতিয়া শুনিছোঁ মোৰ লগতে মোৰ পেৰেণ্টছ সকলোবোৰ চখ আমাৰ অসমবাসীৰ গোটেই জুবিন অনুৰাগী গোটেই বিশ্বজুৰি পাগল হৈ গৈছোঁ আমি এয়া কি শুনিলোঁ কাৰণ দাদাই যেতিয়া নৰ্মেলি হস্পিটেলত এডমিট হয় তেতিয়া আমি বলিয়া হৈ যাওঁ দাদাৰ কেনেকৈ এইটো অৱস্থা হ'ব পাৰে যেতিয়া এইটো কথা শুনিছোঁ তেতিয়া মই ভাবিছিলোঁ এইটো চাগে ৰুমাৰ হয় মিছা বাতৰি সম্প্ৰচাৰ কৰিছে বা তেনেকুৱা কিবা এটা হ'ব বুলি ভাবিছিলোঁ বা চিনেমাখনৰ কাৰণে কিবা এটা তেনেকুৱা এটা নেগেটিভ প্ৰমোটো দাদাই কেতিয়াও নকৰে কাৰণ দাদাই চিঠিও লিখি থৈ গৈছিলে সেইখন চিনেমাৰ বাবে চ' পজিটিভলি দাদাই ভাবিলেহেঁতেন এনেকুৱাটো প্ৰচাৰ কেতিয়াও নকৰে মোৰ তেতিয়ালৈ বিশ্বাস হোৱা নাই মই ভাবিছোঁ দাদা আহিব যেতিয়া আহিব তেতিয়া মই বিশ্বাস কৰিম চাগে কিবা এটা সৰু মাইনৰ কিবা ইনচিডেণ্ট হৈছে চাগে সেই বস্তুটো তেনেকৈ ওলাইছিলে খবৰটো টিভি নিউজ মোবাইল কোনোবাই ফোন কৰিছিলে কলত পাইছিলোঁ কলত পাই মই ৰাজেশ ভূঞা ছাৰক মই বাৰ কল কৰিছোঁ খবৰটো সঁচা নে মিছা সেই খবৰটো ল'বলৈ তাৰপাছত ৰাজেশ ভূঞা ছাৰে একেবাৰে যেতিয়া কান্দি কান্দি ক'লে নহয় তেতিয়া মই থাকিব নোৱাৰিলোঁ আৰু মানে কি শুনিলোঁ মই বিশ্বাস কৰিব পৰা নাছিলোঁ তাৰপাছত মই যিহেতুকে ক'লোৱে দাদাই মেছেজত কৈছিলে যে মই দাদাই সেইটো সময়ত সেইদিনাখন মই উভতি আহিম দাদাই সেইদিনাখনেই উভতি আহিলে একেবাৰে শুই আছিলে মই ভাবিছিলোঁ দাদাই উঠি ক'ব যে মই অলপ শুই আছিলোঁ তহঁতে একো চিন্তা কৰিব নালাগে মই ঠিকে আছোঁ কিন্তু দাদাই তেনেকৈ গুচি গ'ল আমাৰ মাজৰ পৰা কিন্তু এটা কথা মই সদায় ক'ম যে দাদাৰ শৰীৰটো নাইকিয়া হ'ব পাৰে দাদাৰ গীত দাদাৰ চিন্তা আমাৰ মাজৰ পৰা কেতিয়াও নাইকিয়া নহয় দাদাই সদায় থাকিব দাদাই
সদায় অমৰ হৈ থাকিব। সেই খবৰটো মই তেনেকৈ পাইছিলোঁ। সেইকেইদিনৰ তোমাৰ অলপ অনুভৱ জানিব বিচাৰিছোঁ, যিহেতুকে ইমান ডাঙৰ প্ৰজেক্ট এটা, তেওঁৰ সপোনৰ প্ৰজেক্ট এটা, জানুৱাৰীৰ পৰা ৰাতি দিনে কাম কৰিছে, কষ্ট কৰিছে, গৈছে আৰু এটা প্ৰজেক্টত কিমান কষ্ট কৰে সেইটো যিসকলে কাম কৰে তেওঁলোকে বুজি পায় কিমান কষ্ট কৰে। সেই প্ৰজেক্টটো আনচাৰ্টেইন হৈ গৈছে সেই খবৰটোৰ পিছত, মানে গোটেই অসমবাসীয়ে ওলাওতে ভাবোতে সপ্তাহ এটা পাৰ হৈ গৈছে যে বুজিবলে মানিবলেতো আজিলৈকে পৰা নাই, কিন্তু বুজিবলে সপ্তাহটো পাৰ হৈ গৈছিলে। সেই গোটেই সময়খিনি তাৰপিছত চিনেমা ৰিলিজ হৈছে, কিন্তু জুবিনদা তাত নাই, সেইখিনি অনুভৱ জানিব বিচাৰিছোঁ। চিনেমাখন 31 অক্টোবৰ তাৰিখটো দাদাই লৈ থৈছিলে যে 31 অক্টোবৰ তাৰিখটোত ৰবিনালৈখন ৰিলিজ হ'ব, আৰু দাদাই বিচৰা মতে চিনেমাখন সেই তাৰিখটোতে ৰিলিজ দিছিলে। আমাৰ টিম মেম্বাৰ্ছসমূহে দিন ৰাত এক কৰি দিছিলে দাদাই বিচৰা মতে সেই ডেটটোত ৰিলিজ দিবলৈ। চ' আমি সেই কথাটো আজিও আৰু সেইদিনাখনো মানিব পৰা নাছিলোঁ বা নোৱাৰোঁ যে দাদা আমাৰ মাজত নাই। মোৰতো এতিয়াও অনুভৱ হয় যে দাদাই ক'ৰবাৰ পৰা ওলাই আহি ক'ব যে মই ধেমালি কৰি আছিলোঁ, যিহেতুকে দাদাই খুব বেছি ধেমালি কৰি ভাল পায়। এজন শিশুৰ নিচিনা, শিশু মনৰ মানুহ বুলি আমি যিহেতু জানো, যে এতিয়াও ক'ৰবাৰ পৰা ওলাই আহি ক'ব মই ধেমালি কৰি আছিলোঁ বুলি। মই এতিয়াও ৰৈ আছোঁ। দাদাৰ কথা বা দাদাৰ গীত কিমান দিন আমি শুনা নাই। আমাৰ বাবে এইটো বহুত ডাঙৰ এটা দুখৰ বিষয় বুলি ক'ব লাগিব, যিটো মই ভাষাৰে চাগে কেতিয়াও বুজাব নোৱাৰিম, আমি কোনেও নোৱাৰিম। চ' এনেকুৱা মানে চিনেমাখন ৰিলিজ হ'ল, মোৰ প্ৰথমটো চিনেমা, প্ৰিমিয়াৰত কি হ'ব, কেনেকৈ হ'ব, যিহেতুকে খুব বেছি এক্সাইটেড আছিলোঁ। প্লেনিংসমূহ চলি আছিলে, কেৱল মোৰ বুলি নহয়, প্ৰত্যেকজন কাষ্টিং বা টিম মেম্বাৰ্ছৰ কি ধৰণে বস্তুবোৰ প্ৰিমিয়াৰ মানে প্ৰমো কৰিলে ভাল হ'ব, বহুত বেছি এক্সাইটেড। চ' প্ৰত্যেকজন বেছি হেপ্পী আছিলে, সুখী হৈ আছিলে এনেকুৱা হ'ব। কিন্তু ক'ৰবাত যেন সকলোবোৰ স্তব্ধ হৈ গৈছিল। কিন্তু দাদাৰ যিহেতুকে সপোনৰ ছবি আছিলে, ডেফিনেটলি কিবা এটা ভাবিছিলে দাদাই। চ' সেই সপোনটো আমি তাত স্তব্ধ হৈ দিব নোৱাৰোঁ বুলি আটাইজন টিম মেম্বাৰ্ছে বহুত কষ্ট কৰিছিলে। আৰু মই যেতিয়া খবৰটো শুনিলোঁ, মোৰতো প্ৰথম ৰিয়েকশ্যন আছিলে যে মই আৰু অভিনয় নকৰোঁ, আৰু মই আঁতৰি যাম। আৰু কিন্তু মোক সকলোৱে বুজালে যে দাদাৰ যদি তুমি সপোনৰ ছবিখনত যদি তোমাক দাদাই এইকণ সুযোগ দিছিলে, যদি তুমি দাদাৰ বিচৰা মতে আগুৱাই যদি নোযোৱা, দাদাৰ লগত অন্যায় কৰাৰ নিচিনা নহ'ব জানো তোমাৰ? মই সেই ভাবিয়ে মই যিমান পাৰোঁ আমাৰ অভিনয় জগতত হওক বা সংগীত জগতত হওক, মই দাদা বিচৰা মতে মই কামবোৰ কৰি নিবলৈ চেষ্টা কৰিম। 6 মাহ 7 মাহ পাৰ হৈ গৈছে, এতিয়াও বস্তুবোৰ সজীৱ, একেবাৰে যেন কালি পৰহিৰ ঘটনা আৰু যিবোৰ হৈ আছে। ছবিখন চালে দাদাৰ, যিহেতুকে তুমি ওচৰৰ পৰা পাইছা, কাৰণ সেইটো যিসকলে কাম কৰিছে তেওঁলোকে সেই অনুভৱটো নিশ্চয় পাব, সেই গোটেই বস্তুখিনি, আৰু সেই অনুভৱ কেতিয়াও মুচিব নোৱাৰি। তুমি ক'ৰবাত চিন্তা কৰা নেকি যে দাদাই বিচৰা মৌজনী ক'ৰবাত অকলশৰীয়া হৈ পৰিছে নেকি এইখিনি মুহূৰ্তত? ক'ৰবাত যেন তোমাক যেনেকৈ দাদাই বিচাৰিছিলে, আগুৱাই লৈ গৈছিলে, ক'ৰবাত যেন সেই হাতখন এতিয়া তোমাৰ লগত নাই? হয়, এইটো অনুভৱ সদায় হয়, কেৱল মোৰ বুলিয়েই নহয়, প্ৰত্যেকজন অসমবাসী ৰাইজৰ বা জুবিন অনুৰাগীৰ এই অনুভৱটো ক'ৰবাত নক'ৰবাত হৈছে। বুকুখন খুন্দা মাৰি ধৰিছে, বা এতিয়াতো জুবিন দা নাই কায়িকভাৱে, আমাৰ কি হ'ব? প্ৰত্যেকজন মানুহ মোৰ মতে অকলশৰীয়া হৈ পৰিছে, আৰু দাদাই যি ধৰণে অসমখন আগুৱাই লৈ গৈছিলে এতিয়া ক'ৰবাত স্তব্ধ হৈ ৰৈছে। মই ভাবোঁ যে মই এই অনুভৱটো সদায় কৰিছোঁ, কিন্তু মই ভাবোঁ যে দাদা কায়িকভাৱে নাই, এই বস্তুটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। দাদা আছে, মই ভাবোঁ দাদা যিসকল ৰাইজ আছে,
অডিয়েন্সৰ ৰূপত মোৰ লগত আছে বুলি মই ভাবোঁ মই সেইটো বিশ্বাস কৰোঁ চকুৰে সপোনাজি চকুলোৰে চকু আৰু অডিয়েন্সে মোক হাতখন দিছে বা তেওঁলোকে মোক মৰম দিছে আৰু দাদা তেওঁলোকৰ মাজতে আছে বুলি মই ভাবোঁ আৰু দাদাক মই কেতিয়াবা সুধিছিলোঁ খবৰ ল'লে যে দাদা হুৱেৰ আৰ ইউ বা দাদা আপুনি ক'ত আছে ত' তেতিয়া দাদাই প্ৰায় এইটো কথা কৈছিলে আই এম ইনচাইড ইউ এণ্ড এভৰি ওৱান দাদাই কোৱা নাছিলে যে মই মানে আজি মানে কেতিয়াবা কৈছিলে যে অনুষ্ঠান চলি আছে বা এনেকুৱা এটা কিবা কামত আছোঁ কিন্তু প্ৰায় এই কথাটো কৈছিলে আই এম ইনচাইড ইউ এণ্ড এভৰি ওৱান মই তোৰ মাজত আৰু প্ৰত্যেকজন মানুহৰ মাজত আছোঁ সেই বস্তুটো মোৰ এতিয়া ৰিয়েলাইজ হয় যে দাদাই কিয় সেই কথাটো কৈছিলে মোৰ মাজত দাদা আছে আপোনাৰ মাজত দাদা আছে আৰু প্ৰত্যেকজন ব্যক্তিৰ মাজত দাদা সদায় আছে সেই কথাটো চাগে সেই ঈশ্বৰ পুত্ৰ বুলি সকলোৱে এটা ইণ্টাৰভিউ ক'ৰবাত চাইছিলোঁ তেখেতৰ য'ত সুধিছিলে যে আপোনাৰ ঘৰ বা সেই নাভাবে নেকি বা ঘৰৰ নিৰ্মাণৰ কথা নাভাবে নেকি পৰিকল্পনা নাই নেকি তেওঁ সেই একেই কথাটোকে কৈছিলে ইন ডিফাৰেণ্ট পাৰ্চপেক্টিভ বেলেগ ভাৰ্জন এটা যে গোটেই অসমবাসীয়েচোন মোৰ ঘৰ গোটেই অসমবাসীৰ প্ৰত্যেকখন ঘৰে মোৰ ঘৰ তো মোৰ আৰু বেলেগকৈ ঘৰ কিয় হ'ব লাগে জানিছিলে আৰু একজেক্টলি সেইটো কোৱা কথাটো আমি তেওঁৰ অনুপস্থিতিৰ পিছত আমি ফিল কৰিছোঁ যে য়েছ সেইটো একজেক্টলি 100% আৰু ঠিক হ'বলৈ হয়তো আমাক বছৰ বছৰ লাগি যাব যিসকলে সঁচাকৈ তেওঁৰ অনুৰাগী সঁচাকৈ জুবিন গাৰ্গৰ যিসকলে মানে তেওঁৰ তেজত আছে তেওঁলোকে ঠিক হওঁতে এইটো জীৱনত হয়তো সেইটোৰ পৰা নহ'ব ৰামৰ কথা আহিলে যেনেকৈ সীতাৰ কথা আহে জুবিনদাৰ কথা আহিলে বৌৰ কথা নিশ্চয় আহিব বৌক তুমি একদম ফূৰ্তি কৰি থকা সময়তো পাইছা কামৰ সময়তো পাইছা যিহেতুকে কষ্টিউম কৰিছিলে এতিয়াও নিশ্চয় পাইছা কেনেকুৱা দেখা মানে বৌ কেনেকৈ কোপ কৰিছে এই গোটেই চিটুৱেশ্যনটোত মই যেতিয়া বৌক পাইছিলোঁ শ্বুটিঙৰ সময়ত বহুত বেছি ফূৰ্তি আৰু খুব বেছি হাঁহি ফূৰ্তিৰে কটাইছিলে আৰু দাদাৰ খুব বেছি যত্ন লৈছিলে দাদাই যেন দাদা এজন সৰু ল'ৰা আৰু বৌয়ে মাকৰ নিচিনা তেওঁক কেয়াৰ লৈছে ঠিক তেনেধৰণে দেখিছোঁ মোক সদায় আৰু খুব মৰম দুয়োজনৰে মাজত আমি প্ৰায় দেখোঁ শ্বুটিঙৰ প্ৰত্যেকজন পৰিয়ালে বৰ্গই দেখিছে এই বস্তুটো কিন্তু আজি যেতিয়া বৌক দেখোঁ বৌ খুব বেছি দুখত দেখোঁ আৰু অকলশৰীয়া বুলি নকওঁ কাৰণ সমূহ অসমবাসী ৰাইজ বৌৰ সৈতে আছে আমি সকলোৱে বৌৰ সৈতে আছোঁ আৰু দাদা যিহেতুকে ৰজা আছিলে বৌ সদায় ৰাণীৰ নিচিনাই জীয়াই থাকিব আমাৰ লগত আৰু বহুত সাহসী দাদাই য'তে আছে বৌক সদায় আশীৰ্বাদ কৰক আমি বৌৰ সৈতে আছোঁ বৌ অকলে কেতিয়াও নাই এই যিটো যত্ন লোৱাৰ কথা কৈছা নহয় মই নিজেও এক্সপিৰিয়েঞ্চ কৰোঁ 2002 বা 2003ৰ কথা বৌ একেবাৰে নকইনা নবৌ একদম তেতিয়া দাদাৰ যাত্ৰা মানে মিউজিকেল নাইট হয় তেতিয়া জুবিন নাইট বুলি হয় বৌ যায় গোটেই টিমটোৰ লগত নতুন কইনা এদিন জুবিন দাই ৰুমৰ পৰা ৰেডি হৈ আহোঁতে স্পৰ্টিংটো উল্টাকৈ পিন্ধি আহিলে শ্ব'ৰ কাৰণে বৌয়ে গোটেই মানে গৈ লোকেশ্যন গৈ নোপোৱালৈকে জুবিন দাক চিধা কৰি নিপিন্ধোৱালৈকে শান্তি হোৱা নাই মানে সেনেকুৱা ধৰণৰ মানে সৰু কথা সৰু ডিটেইল কষ্টিউমৰ পৰা আদি কৰি আৰু মানে ডিচিপ্লিন মানে তাৰে প্ৰত্যেকটো সৰু কথাৰ পৰা আৰম্ভ কৰি বহুত বেছি কেয়াৰ লৈছিলে বহুত বেছি কেয়াৰ আৰু মাকৰ ৰোল মই যিহেতু ক'লো মাকৰ ৰোল এটা বেছি পত্নী লগতে মাকৰ দুটা চৰিত্ৰই বৌয়ে খুব সুন্দৰভাৱে দাদাক ৰাখিছিলে মই পুনৰবাৰ তোমাৰ প্ৰথম লগ পোৱাৰ কথা সুধিলোঁ প্ৰথম শেষৰ ইনচিডেণ্টটোৰ কথা সুধিলোঁ এই যিদিনাখন আহিম বুলি ক'লে নহয় বোধ কৰোঁ 21 নে 22 তাৰিখ তেওঁ যিদিনাখন কৈছে সেইদিনাখনে আহিছে অহাৰ পিছত তুমি নিশ্চয় লগ পাইছা সেইবাৰ জুবিন দা তেনেকুৱা নাছিলে এইবাৰ শুই আছে ক'ত লগ পাইছিলা বা ক'ত লগ ধৰিব গৈছা
ক'ত দেখা পাইছা তোমাৰ সেইটো মিলন কেনেকুৱা আছিলে মই দাদাৰ ঘৰত গৈছিলোঁ কাহিলীপাৰাত যেতিয়া দাদাই কফিনটোত আহিছিল তেতিয়া মই দাদাক খুব মাতিছোঁ দাদা উঠক বুলি কৈছে দাদা এবাৰ মাতক এবাৰ উঠক এবাৰ কওক ধেমালি কৰি আছোঁ এবাৰ কওক শুই আছোঁ বুলি চাওকচোন আমি চবে ৰৈ আছোঁ আপোনাক দাদা নুঠিলেই সিদিনাখন তেনেকৈ শুই থাকিলে কষ্ট হয় সেই কথাটো যেতিয়া মনত পেলাওঁ ভাবিবই নোৱাৰোঁ কেনেকুৱা দিন আছিলে এটা কিন্তু দাদাৰ লগত কটোৱা ভাল সময়খিনি মই সদায় মনত ৰাখিম আৰু মোৰ সৈতে সদায় থাকিব মোৰ মৃত্যুৰ আগমুহূৰ্তলৈ থাকিব ক'ৰবাত ডিপ্ৰেশ্যনৰ এক্সপিৰিয়েঞ্চ কৰি আছা নেকি লাইফত ডিপ্ৰেশ্যন এটা এইটো ডিপ্ৰেশ্যন কি বুলি কয় মই নাজানো থাকিব পাৰে হয়তো কিবা নাম কামসমূহ চলি আছে ভালকৈ চলি আছে যেতিয়াই কৰোঁ খুব চিনচিয়াৰলি কৰোঁ আকৌ যেতিয়া অকণমান সময়ৰ কাৰণে অকলে বহোঁ সেই কথাবোৰ আকৌ সাবুচ মাৰি ধৰে বুকুখন ফুটা ফূৰ্তিও কৰোঁ ধেমালিও কৰোঁ ফূৰ্তিটো কৰিব গ'লেও মনত কিবা এটা আহি যায় এইটো হাঁহিমনে এতিয়া চ' তেনেকুৱা ধৰণৰ বস্তু আহি যায় সেই ব্ৰেইনত ঘপককৈ মই নাজানো এইটো ডিপ্ৰেশ্যন নে কি হয় মই নাজানো আৰু বিশেষকৈ সেই অকলে থকা মুহূৰ্তটো বাট দিছ ইজ নট নৰ্মেল এইটোৱেই ক'ম মই ভাবোঁ এইটো কেৱল মোৰ লগতে নহয় প্ৰত্যেকৰ লগত হৈ আছে কেৱল আমাৰ কথাটো হ'ল আমি অন স্ক্ৰীণ থাকিবলগীয়া হয় আৰু মই কৈছোঁ যে দাদাই যিটো বিচাৰিছিলে মই এইটো কৰি যাম বুলি দাদাই যিহেতু মোক এইখিনি আগবঢ়াই দিছে মই এইখিনি কৰি যাবলৈ চেষ্টা কৰিম অন স্ক্ৰীণ দেখিলেই বুলি আমি ইমান ফূৰ্তি বা এনজয় কৰি আছোঁ বুলি সেই কথাটো যে কেতিয়াবা কিছুমানে কৈ দিয়ে বা ওলাই যায় সেইটো ভুল কিন্তু আমি জানো বা মই জানো এই বস্তুটো কি ধৰণে আমি ফাইট কৰি আছোঁ নিজে নিজৰ লগত ফাইট কৰি আছোঁ কেমেৰা সন্মুখত আহিব লাগে বুলি এই কথাটো চাগে এপ্লিকেবল নহ'ব চবেই ফাইট কৰি আছে এই বস্তুটো ভিতৰৰ পৰা যুঁজি থকা হৈছে আৰু কামবোৰ কৰাৰ আমাৰ কাৰণে বাবে এই বস্তুটো বেছি চেলেঞ্জিং কাৰণ কেমেৰাৰ সন্মুখত আমি বেলেগকৈ সেই বস্তুটো দেখুৱাব লাগে আৰু আমি নিজেই নিজৰ লগত সেই বস্তুটো বেলেগকৈ যুঁজিব লাগে মই ভাবোঁ যে সেই বস্তুটো প্ৰত্যেকে বুজাটো মই ভাবোঁ যে ইম্পৰ্টেণ্ট কথা যিসকলে কৈ আছে দাদাকো খুব এটা সময়ত এই বস্তুবোৰক লৈ খুব ট্ৰল কৰিছিলে দাদাই কান্দিও দিছিলে অনুষ্ঠানসমূহত আৰু আমি জানো যে দাদাই কিয় কান্দিবলগীয়া হৈছিলে আমিও মানুহ হয় আমিও কেতিয়াবা ইম'শ্যনছবোৰ কণ্ট্ৰল কৰিবলগীয়া হয় হয়তো হাঁহি থাকিবলগীয়া চিন আমি কৰিবলগীয়া হয় কান্দিবলগীয়া ফূৰ্তি দেখুৱাবলগীয়া হয় আৰু কেতিয়াবা আমি আমাৰ আৱেগবোৰ আমি লুকাব নোৱাৰোঁ চ' আমিও মানুহেই হয় সেইটোৱে কথা সেইটো খুব এটা কঠিন চিটুৱেশ্যন আৰু যিসকলে অন স্ক্ৰীণ কাম কৰে যিসকলে তেওঁলোকৰ কাৰণে এইটো এটা খুব চেলেঞ্জ এটা খুব কঠিন গোটেইখিনি খুব ভাল লাগিল আমাৰ আমন্ত্ৰণ মৰ্মে আহি এইখিনি সময় দিলা খুব ব্যস্ততা আমি জানো আৰু আমি আশা কৰিছোঁ যে জুবিন দাই যেনেকৈ মৌগৰাকীক বিচাৰিছিলে যেনেকুৱা পৰিকল্পনা কৰিছে সেনেকুৱাই জাকত জিলিকা হৈ উঠক বেষ্ট হওক ওৱান অফ দ্য বেষ্ট হওক তাৰে আশা কৰিছোঁ শেষত যিহেতুকে বহু কন্দুৱালোঁ বহু কান্দিলা কাৰণ এইখিনি সময়ত আমি কথাটো পাতিলেই আমাৰ ক'ৰবাত সেই আৱেগটো আহি যায় আমি জুবিন দাই য'ত বিচাৰে যে কান্দি কান্দি যাতে নাযাওক গান এটিৰে শেষ কৰিব পাৰোঁ নেকি গান এটি ৰৈ ৰৈ বিনালেৰ গান এটি যাতে আমি এটলিষ্ট যিহেতুকে জুবিন দা আছে বুলি আমি ধৰি লৈছোঁ এইটো আৰু এই স্পেচটোত সকলোৱে ফিল কৰিছে মই এই স্পেচটোত বেলেগ কিবা কৰিম বুলি ভাবিছিলোঁ কিন্তু 19 তাৰিখৰ পিছত এই স্পেচটোত এই ষ্টুডিঅ'টোত মানে বেলেগ কিবা কৰিবলৈ মন নোযোৱা হৈছে জুবিন দা থকা যেন অনুভৱ হয় যিসকল মানুহে আহি প্ৰত্যেকটো কথা কৈ গৈছে প্ৰত্যেকটো ক্ষণ তেওঁলোকে কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিছিল ক'ৰবাত জুবিন দা এইখিনি মুহূৰ্তত আমাক এইখিনি লগত থকা যেন ফিল হয় তো সেইটো আমি বহুবাৰ ফিল কৰিছোঁ তো কি গাবা ৰৈ ৰৈ বিনালে কিবা এটা যোন গুণগুণাই দিয়া প্ৰথম কথাটো হ'ল যে মই যেতিয়াই কেতিয়াবা অনুষ্ঠানত যাওঁ বা শ্বুটিঙত মই যাওঁ মোৰ কেতিয়াবা নাৰ্ভাছ ফিল হ'লে বা মই যদি ভাল ফিল নকৰোঁ তেতিয়া মই ভাবোঁ যে দাদাই মোক চাই আছে আৰু দাদাই কৈছে যে মৌ তই পাৰিবি এই কথাটো দাদাই সদায় কৈছিলে যেতিয়া
আমি শ্বুটিং কৰোঁ বা দাদাক যেতিয়াৰ পৰা পাইছোঁ আৰু পাৰিবি খুব বেছি পজিটিভ আছিলে আৰু খুব বেছি মটিভেট কৰিছিলে সেই কথাটো মই ভাবোঁ যে মোক কয় আৰু য'তেই যাওঁ দাদা আছে মোৰ লগত আৰু প্ৰত্যেকজন মানুহৰ লগতে দাদা আছে বুলি মই ভাবোঁ আৰু দাদা য'তেই আছে মোক আশীৰ্বাদ যাতে কৰে আৰু অসমবাসী যিসকলে মোক চাইছে ছবিখনত ৰৈ ৰৈ বিনালে আৰু প্ৰত্যেকজন ব্যক্তিয়ে যোনে মোক চাইছে আৰু মোক ইমান মৰম দিছে আশীৰ্বাদ দিছে আগলৈও যাতে এই ধৰণে মৰম আৰু আশীৰ্বাদ দিয়ে মই তাকেই কামনা কৰিম আৰু আগলৈও যাতে মই ভাল ভাল কাম কৰিব পাৰোঁ মোক আশীৰ্বাদ কৰক সকলোৱে দাদা আছে সদায় থাকিব মই এইটো আগলৈও ক'ম এতিয়াও কৈছোঁ শেষত মই যিহেতুকে আমাৰ বিহু বুলি ক'বলৈ গ'লে এবাৰ বিহু আমাৰ বাবে বিহু হৈ থকা নাই কাৰণ এইটো প্ৰথমটো বহাগ দাদা অবিহনে বিহু মানে জুবিন দা চ' অকণমান মই দাদা যিহেতুকে খুব বেছি পজিটিভ থাকিছিলে এতিয়াও লাগে যে অনুষ্ঠান কৰিবলৈ বা দাদাই ক'ৰবাৰ পৰা ওলাই আহি ক'ব নাহৰ গাব আকৌ বিহু গাব বিভিন্ন ধৰণৰ অকণমান বিহুকে গাই দিওঁ তাৰপাছত আৰু দাদাৰ কথা ক'বলৈ গ'লে একচুৱেলি শেষ হৈ নাহে অকণমান বিহু গুণগুণাই দিছোঁ নাহৰ পাতৰ আৰতে জিলিকে মোৰ জোনৈ এহাইলা তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি এই মৰমত কপে বুকুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহা গৰে খবৰ এইবাৰ বিহু হয়তো সকলো নাচনীৰে নাচিবলৈ মন যোৱা নাই ঠিক তেনেধৰণে যদিও বিহু গাইছোঁ মনত সেই ফূৰ্তিটো নাই আনন্দটো নাই কিন্তু দাদাই যিহেতুকে সদায় বিচাৰিছিলে পজিটিভলি থাকিবলৈ চেষ্টা চলাইছোঁ সদায় ভালকৈ থাকিবলৈ হাঁহিবলৈ দাদাৰ কথাবোৰ সদায় মনলৈ আহে কিন্তু ভাবোঁ যে দাদা আছে ক'ৰবাত জীয়াই আছে আৰু ক'ৰবাৰ লগত মই তোমাৰ কথাখিনিৰ লগত আজি খুব ৰিলেট কৰিব পাৰিছোঁ এইকাৰণে ৰিলেট কৰিব পাৰিছোঁ তোমাক লৈ যেনেকৈ দাদাই পৰিকল্পনা কৰিছিলে নহয় বা তোমাক আগবঢ়াই দিয়াত দাদাই যিটো এটা গোপনভাৱে যিটো এটা ছাপোৰ্ট বুলি কয় যিটো মানুহে গম নাপায় মানে তেওঁৰ ছাপোৰ্ট এটা থাকে ঠিক তেনেকৈ মেজিকক যাদুক আগবঢ়াই দিয়াক বা বিক্ৰমক আজি মই য'ত আছোঁ যি কৰি আছোঁ বা যেনেকৈ মোক অসমবাসীয়ে দুই এজনী চিনি পোৱা হৈছে সেইটো অনলি ফৰ জুবিন গাৰ্গ তো সেই বস্তুটো মই কৰিলেট কৰিব পাৰিছোঁ যে তেওঁৰ পৰিকল্পনাৰ বস্তুবোৰ নিশ্চয় তেওঁ যেতিয়া তুমি যে প্ৰথম আৰম্ভণিতে কৈছিলা নহয় কিছুমান অবজাৰ্ভ কৰে সেই সময়ত মই একোৱেই নাছিলোঁ মোক ক'তো শ্ব' কৰিম বুলি ভবা নাছিলোঁ বা সেই সময়ত সৰু ল'ৰা এটা মই ক্লাছ 6-7ত পঢ়োঁ তেওঁ সেই 6-7ৰ ল'ৰাটোক যে সাহস কৰিছিলে জুবিন নাইটত ষ্টেডিয়ামত শ্ব' কৰিব পাৰিব বুলি সেই সাহসকণ দিছিলে তো সেই সাহসকণ দিয়া সেইটো হয়তো তুমি লিটাৰেলি বুজিব পাৰিছা মই হয়তো ফিল কৰিব পাৰিছোঁ বস্তুটো বুজিছোঁ সেইকাৰণে আজি খুব ৰিলেট কৰিব পাৰিছোঁ তোমাৰ কথাখিনিত ক'ৰবাত যেন নিজকো বিচাৰি পাইছোঁ আৰু আশা কৰোঁ যে অসমবাসী ৰাইজেও বিচাৰি পাইছে আৰু বহু কথা আমি জানিলোঁ যিবোৰ জানি আমি শুনি থাকিব মন যায় একচুৱেলি কথাটো ইয়াতে আমি কেতিয়াও এনেকুৱা নহয় যে আমাৰ সামৰিবলৈ বা ৰখাই দিবলৈ বা দাদাৰ কথা এটা যেতিয়া আহি থাকে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি শেষ কৰি শেষ মানেতো শেষ নহয় কিন্তু মই শেষত এটা বস্তু এটা জানিব বিচাৰিম শেষৰ যিটো চিন সেই চিনটো সেই ডাইলগটোৱে তোমাক আমনি কৰেনে এতিয়াও সাগৰখন বিশাল সেই চিনটোত যিটো ডাইলগছ আছিলে ডাইলগছ নাছিলে কিন্তু দাদাই চিনটো চাইছে দাদা চিনটো চাই কৈছে যে ইয়াতে আগৰ কোনো মানে স্ক্ৰিপ্টত ডাইলগ নাই নাছিলে চ' দাদাই কৈছে যে ইয়াতে দুটা ডাইলগ থাকিব আমাৰ ৰাহুল দাক কৈছিলে স্ক্ৰিপ্টৰ আৰু ৰাজেশ ছাৰক কৈছিলে দুটা ডাইলগ থাকিব ইয়াত মই ইনচাৰ্ট কৰিম দুটা ডাইলগ
তাৰপাছত যেতিয়া দাদাই ডাইলগছ দিলে মই যেতিয়া ক'লোঁ সাগৰখন সাঁতুৰি পাৰ কৰিব পাৰিমনে মই কৈছিলোঁ পাৰিম যদিহে আমি একেলগে থাকোঁ আৰু সেই ডাইলগটো কিমান আইকনিক হ'ল এতিয়া ফিল কৰোঁ নাজানো দাদাই কিয় সেই ডাইলগটো এড কৰিছিলে আৰু ইমান সুন্দৰভাৱে ডাইলগছবোৰ ইনচাৰ্ট কৰাৰ পাছত ইমান ধুনীয়া লাগিলে মই সেইটোৱে ক'লোঁ দাদাই এজন পাৰফেকশ্যনিষ্ট আছিলে চাগে দাদাই কিবা তাত এটা মাইনাছ পাই আছিলে সেইবাবে এই বস্তুটো এড কৰিলে সেইবাবে আৰু সুন্দৰ দেখিলে দেখিবলৈ চ' সেইবোৰ সৰু সৰু বস্তু দাদাই খুব বেছি ন'টিছ কৰিছিলে আৰু সদায় সুন্দৰভাৱে দাদাই ৰাইজলৈ আগবঢ়াই দিছিলে আৰু দাদাই সদায় নিজে কৈছিলে যে আই এম নট দ্য ষ্টাৰ আই এম দ্য মুন এই কথাটো দাদাই কৈছিলে আৰু সেইটো সঁচা কথা মুন এটাই আছে ষ্টাৰ অজস্ৰ হ'ব পাৰে সেই গোটেইখিনি কথা ৰখাবলৈ মন নাযায় কিন্তু উপায় নাই আমি আৰু এদিন লগ পাম আৰু কথা পাতিম আৰু বহু নিশ্চয় এনেকুৱা কথা আছে জুবিনদাৰ কথা জানিবলগীয়া শুনিবলগীয়া তেওঁক আকৌ নতুনকৈ চাবলগীয়া বুজিবলগীয়া বহুখিনি কথা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সময় দিয়াৰ বাবে শব্দৰ মজিয়ালৈ আহি জুবিনদাক আৰু এবাৰ আমাক মোৰ দৃষ্টিৰে আমাক দেখুৱাবলৈ যিখিনি সময় দিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ লগতে আপোনালোকক এপিল কৰিব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ যদি আমাৰ এই প্ৰচেষ্টা ভাল লাগিছে বা আৰু আপোনালোকে ক'ৰবাত ভুল দেখিছে নিশ্চয় আমাক জনাওক যাতে সেই ভুলটো আমি শুধৰাব পাৰোঁ কিন্তু আমাৰ এইটো এটা ক্ষুদ্ৰ প্ৰয়াস জুবিনদাক এটা শ্ব'ত বা এটা পডকাষ্টৰ ছিৰিজত বা এটা ৰুমৰ ভিতৰত সেইটো জনাৰ সম্ভৱ নহয় আমি জাষ্ট এটা এটা সৰু নগণ্য প্ৰয়াস এটা কৰিছোঁ বুলিহে ক'ব পাৰোঁ আশা কৰোঁ এই প্ৰয়াসটি আপোনালোকে যিখিনি মৰম ইতিমধ্যে দি আহিছে আমাৰ কেইটামান খণ্ডতে আপোনালোকে হিয়া উজাৰি মৰম দিছে আশা কৰোঁ এই খণ্ডত এতিয়াও আপোনালোকে নিশ্চয় মৰম দিব আশীৰ্বাদ দিব শ্বেয়াৰ কৰক জুবিনদাৰ আৱেগত মই আপোনালোকক কোৱা নাই যে জুবিনদাৰ কাৰণে শ্বেয়াৰ কৰক যদি কথাখিনি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব ডিজিটেলি আপোনালোকে আমাক ছাপোৰ্ট কৰিবলৈ যিখিনি কৰিব পাৰে নিশ্চয় কৰিব বুলি আমি আশা ৰাখিলোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ ওলগ যাচিছোঁ সকলোৰে জীৱনটো যাতে সুখেৰে ভৰি পৰক ৰঙীন হওক আৰু সমৃদ্ধ হওক তাৰে আশা কৰিছোঁ ধন্যবাদ যিসকল অতিথি আমাৰ শব্দৰ মজিয়ালৈ আহে জয় জুবিনদাৰ এই আহে আমি জুবিনদাই যিহেতুকে গছ পুলি ৰুবলৈ কৈছিলে জুবিনদাই নাহৰ ভাল পায় এই নাহৰ এপাহ তোমালৈ আগবঢ়াব বিচাৰিছোঁ আৰু আশা কৰিছোঁ এই নাহৰডালে আৰু অলপ জুবিনদাক ওচৰলৈ আনিব যেতিয়াই মনত পৰে নিশ্চয় নাহৰ আমি নিশ্চয় ওচৰত পাওঁ কেতিয়াবা মোৰো কেতিয়াবা মনটো বেয়া লাগিলে বা কি হ'লে এই ৰুমটোত অলপ সময় বহি দিওঁ য'ত জুবিনদা আছে জুবিনদাৰ টুপিটো আছে এইটো যিটো শ্ব'ত নিজে দিছিলে তাৰপিছত অলপ মনটো ফৰকাল লাগে তো আশা কৰিলোঁ আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ